গাড়ি সালা সালা মডেল তো সারি এই কালারের গাড়ি মোর ভাল লাগে এই বেশি বেরি গেই আমি আলো গাড়ি কিনা বেচা কৰিবলৈ অহা নাই সঁচাই কৈছো এই গাড়ীখন মোৰ ভাল লাগিছে আৰু মোৰ যি ভাল লাগে সেয়া যদি মই নিজৰ কৰি ল'ব নোৱাৰো তেন্তে মই তাক জ্বলাই দিওঁ জ্বলাই বাৰু বাদ দে সেইবোৰ কথা এই তোলা তহঁতে বিচৰা চব মাল ইয়াতে আছে গুলি বাৰুদ চব বজাই কৰা আছে এটা গুড বয় দৰে ফটাফট টকাত আৰু মাল লৈ যা মালখিনি খাতি তো যোৱাবাৰ বৰ ডেমেজ মাল দিছিলি এবাৰ একেবাৰে ডেমেজ টকা কি গ্যাৰান্টি আছে গ্যাৰান্টি দিব নোৱাৰো যদি বিচাৰ বেড বয় হৈ প্ৰমাণ কৰি দেখুৱাব পাৰো কি প্রমাণ দিবি তোর প্রমাণ এটাই ধামাকা মোৰ ভাই পুতেক হল বোলে এটা ক্ৰিমিনেলক মই সদায় সদায় বচাই থাকিব নোৱাৰো আজি বোলে চুৰি কৰিব কাইলৈ বোলে ডকাইতি কৰিব মুঠতে সদায় সদায় কিবা নহয় কিবা ইলিগেল কাম আৰু প্ৰতিবাৰে তাক গৈ মই মুকলাই আনিব লাগিব সেইকাৰণে এবাৰো তোৰ ওচৰলৈ আহিছো দাদা এইবাৰতো বৰ সাংঘাতিক কামেই কৰিছে বোমা বাৰুদৰ চোৰাং চাপ্লাই কৰিছে আনকি গাড়ী এখন এই বোমাৰে উৰুৱাই সেইখন মানে তাৰ পচন্দ হৈছিল দাদা আৰু পচন্দ হৈছিল কাৰণে এইখন জ্বলাই দিলে কি হিন্দী সিনেমার ভিলেইন হওয়ার সব করে রাখছে নাকি টেরোরিস্ট একটার আন্দারত তাক এরেস্ট করা হয়েছে খবর আছে না তোর আমার পরিয়ালের নাম কলঙ্কিত করছে লজ্জিত করছে আমার কলঙ্কিত তই কৰিছ দাদা পাৰ্থক্য মাথো ইমানেই যে মোৰ ল'ৰা আজি জেল হবৰ তই এতিয়াও সমাজৰ ভব্য মানুহ হৈ ঘূৰি ফুৰিছ দাদা তই আমাক বহুত লাজত পেলাইছ কিন্তু তোৰ টকা আছে কাৰণে তই লাজবোৰ টকাৰে ঢাকি ৰাখিব পাৰিছ মোৰ টকা নাই যে সেইকাৰণে লাজ থাকিবলৈ মোৰ ল'ৰা আজি জেললৈ যাব লগা হৈছে নাজানো জেলৰ পৰা ওলাই আহি সি কাক কিমান লাজত পেলায় বহুত বেছি গুড বয় হৈ থাকিম জেলত আৰু চালা এটা বছৰতহে ওলাইও আহে মই দাদা কৈছিল তোৰ কাৰণে উকিল ধৰিবলৈ কিন্তু সি চিধাই নাকচ কৰি দিছে জানো অহংকাৰ দেখুৱাইছে টকা আছে যে মিছা নকওঁ তেওঁৰ অহংকাৰখিনি কিন্তু মোৰ বৰ পচন্দ হৈছে আৰু মোৰ যি পচন্দ হয় সেয়া যদি মই নিজৰ কৰি ল'ব নোৱাৰো তেন্তে মই তাক জ্বলাই দিওঁ জ্বলাই বৰদাৰ অহংকাৰখিনিও নজ্বলাকৈ নাথাকে সেই চুইকুৰা মই জ্বলাম মই কাজল জেলত থাকি মই গুড বয় হৈ গৈছো আৰু তেওঁৰ ধন সম্পত্তিখিনি নিজৰ কৰিবলৈ মই সদায় গুড বয় হৈয়ে চলিম দেউলীয়া ভিক্ষাৰী হৈ যোৱাৰ পাছতহে বৰ্তাই গম পাব আচলতে মই কিমান বেছি বেড বয় গাড়ী উলিয়াইছে নাই উলিয়াইছো স্যার সোনকালে বল প্ৰগ্ৰেম আৰম্ভ হ'ব এতিয়া আহক স্যার আহক হেৰি শুনিছে হেৰি মই উশাহ ল'ব পৰা নাই মোৰ বুকুখন বৰকৈ বিষাইছে মই নোৱাৰা হৈ গৈছো আপুনি মোক ডক্টৰ কাষলৈ লৈ বলক নহ'লে মই মৰি থাকিম It's time to rock! Yeah!
talented Miss Betty! আপুনি কেতিয়া আহিলে আৰু এনেকৈ মাত বোল নকৰাকৈ বহি আছে যে ভাগৰ লাগিছে ৰ'বা মাজনীহঁত আহিল নে নাই আহি পোৱা নাই ইমান সোনকালেনো ক'ত সিহঁতৰ প্ৰগ্ৰেম শেষ হ'ব পিছে আপুনিতো প্ৰগ্ৰেমলৈ যোৱাৰ কথা আছিল আপুনি যাব বুলি কোৱাৰ কাৰণেহে মই নগ'লোঁ যাবলৈ ওলাইছিলোঁ কিন্তু হঠাতে জোনৰ মাকৰ গাটো ইমান বেছি বেয়া হ'ল লগালগ ডক্টৰৰ ওচৰলৈ লৈ যাবলগীয়া হ'ল কি ক'লে ডক্টৰে সদায় কৈ অহা কথাটোকেই কৈছে দেহাতকৈ মনৰ বেমাৰটো বেছি যাৰ কোনো প্ৰতিকাৰ নাই ডক্টৰৰ হাতত প্ৰতিকাৰ মোৰ হাততো নাছিল তথাপি আশা সপোন সাহস সেইবোৰেৰে মই মোৰ মনৰ বেমাৰ ভাল কৰি পেলাইছোঁ তোমাৰ দৰে সকলো তিতাৰে আশাবোৰ ইমান ৰঙীন নহয় সপোনবোৰ ইমান সজীৱ নহয় সাহসবোৰ ইমান সতেজ নহয় তোমাৰ দৰে সকলোৱে অতীতটোক ক্ষমা কৰি বৰ্তমানটোৰ লগত আপোচ কৰি এটা নতুন জীৱন আৰম্ভ কৰিব নোৱাৰে সকলোৱে অনবৰতে অন্তৰত এটা জিঘাংসাৰ ভাৱ পুহি ৰাখে আৰু লাহে লাহে নিজকে শেষ কৰি কৰি গৈ থাকে লগতে মোকো এইবোৰ কেতিয়ালৈকে বন্ধ হ'ব বৰ্ণালী জীৱনত কৰা এটা ভুলৰ শাস্তি আৰু মই কিমান দিনলৈ ভুগি থাকিবলগীয়া হ'ব তাতকৈ এটাই মিলি মোক মাৰি নেপেলাই কিয় আপুনি এইবোৰ কি কথা কৈছে মই কোৱা নাই কিন্তু এইষাৰ কথা মই বাৰে বাৰে শুনি থাকিবলগীয়া হৈছে কেতিয়াবা মাকৰ মুখত আৰু কেতিয়াবা মোৰ সেই উদংগ পুত্ৰৰ মুখত ছোৱালী জোকাবলৈ আহ তাকেই দে নহ'লে ইহঁত দুইটাকে খালাচ কৰি পেলাম খালাচ পিষ্টল কি হেল্প হেল্প বুলি কোনা কথা কৰিম তেনেকুৱা কিবা এটা হ'ব দিছিল নহয় পিষ্টলৰ গুলিতকৈ বহুত বেছি গুৰুতৰ আঘাত এই বুকুখনে বহন কৰি ফুৰিছে বুকুখনক জোকাই নল'বি বৰ একেবাৰে ছোৱালী জোকাই গুণ্ডামি কৰি ফুৰিছিলি নহয় এতিয়া পাইছ শিক্ষাটো বল ভণ্টি শিক্ষাৰো বহুতকে দিবলগীয়া আছে যদি পিছে দিয়াহে হোৱা নাই বেলেগক শিক্ষা দিয়াৰ আগতে নিজে অকণমান শিক্ষিত হৈ লোৱাটো ভাল অশিক্ষিত দিয়া শিক্ষা আৰু পকলা কুকুৰে দিয়া কামোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাথাকে আৰু কুকুৰটো কোনে পগলা কৰিছে সেইটো জনোৱা হ'লে ভাল আছিল গৰু ছাগলী কুকুৰ মেকুৰী বেমাৰ ভাল কৰিবলৈ আমিবোৰ ভেটেৰিনেৰী ডক্তৰ নহয় নহয় বল ভণ্টি ঐ কোন আছিলে ইহঁত তোক কিমান বেয়াকৈ কৈ থৈ গ'ল যে ভাল কিবা জানিলেহে আজিলৈকে ইহঁতে বেয়াটোকে কৈ আহিছে বেয়াটোকে কৰি আহিছে জুই দেখোন একেবাৰে আৰু মই বিস্ফোৰণ কোন মুহূৰ্তত বিস্ফোৰণ ঘটি চব চাৰখাৰ কৰি পেলাও তাৰ একো ঠিক নাই চাফা কৰি থৈ আহো নেকি দুয়োকে আজিলৈকে যোনে কাৰো পৰা সহায় বিচৰা নাই মোক উপদেশে সহায় কৰা ট্ৰাই নকৰিবি নহ'লে তোৰ ডিঙিটো কাটি মই কচাই খানাত ওলমাই থম যদি গাড়ীখন লৈ আহিবি ই সঁচাকে পাগল দেই কেতিয়া কি কৰে একো পাত্তাই নাই সময় যিমানে পাৰ হৈ গৈ আছে জুনু সিমানে উদণ্ড হৈ গৈ আছে ঘৰৰ পৰা কেতিয়া ওলাই যায় কেতিয়া সোমাই তাৰ একো ঠিকনা নাই অনবৰতে মন মগজুত এটা খং ভাৱ লৈ চলি ফুৰে ৰাস্তাই ঘাটে মাৰপিট কৰি ঘূৰি ফুৰে সদায় সদায় নতুন নতুন কেছ ৰেজিষ্টাৰ হৈ থানাত তাৰ এগেইনষ্টত আৰু সেইবোৰ ঝামেলা মই গৈ মাৰিবলগীয়া হয় আপুনি তাক নুবুজাই কিয় বহুদিন বহুবাৰ বুজাইছো কিন্তু তাৰ ওচৰত মোৰ বুজনিৰ একো মূল্য নাই মূল্য আছে কেৱল মাকৰ চকু পানী কিনি মাকে কান্দিব আৰু পুতেকে খং কৰিব আৰু দুয়োটাৰে মাজত নিৰ্বিকাৰ হৈ বহি থাকিব লাগিব মই যাৰ খং কৰাৰো অধিকাৰ নাই কন্দাৰো অধিকাৰ নাই
বৰ কষ্ট হৈছে নহয় আপোনাৰ জানো ভুল কৰিলে শাস্তি ভুগিবলগীয়া হয়, কিন্তু মই ইমান ডাঙৰ ভুল কৰা নাই দিয়াচোন যে জীৱনৰ প্ৰতিটো মুহূৰ্ততে মই ফাঁচি কাঠত থিয় হ'ব লাগিব। I am not a criminal. অপৰাধী নহয়তো মই। সেই কথাটোকে সিহঁতে বুজি নাপায় কিয়? মা, এতিয়া কোনো চিন্তা নাই বুজিছা। এনেকুৱা প্ৰগ্ৰাম কৰিছো নহয়, তোমাৰ গন্ধৰ্ব বিদ্যালয়ৰ নাম চাৰিওফালে একেবাৰে চাতি ফুটি গৈছেগে। বহু ল'ৰা ছোৱালীয়ে বাক একেবাৰে আগুৰি ধৰিছিল তোমাৰ গন্ধৰ্ব বিদ্যালয়ত বোলে সিহঁতক এডমিশ্যন লাগে। তুমি ৰন্ধা আঞ্জাখনতে মই অকণমান মছলা ছটিয়াই দিছোঁ, বেলেগ ভাল পাইছে ৰাইজে চাই। অ' মা, মই জানিছিলোৱে মই ইমান কষ্টেৰে গঢ়া বিদ্যালয়খনৰ সুনাম যদি কোনোবাই অক্ষুণ্ণ ৰাখিব পাৰিব সেই যদি ভাবি কয় বিদ্যালয়খন সদায় পবিত্ৰ কৰি ৰাখিবি মাজনী। ৰাখিবই লাগিব মা, ৰাখিবই লাগিব। তোমাৰ কাষত আমাৰ কাষত যেতিয়া কোনো নাছিল, তোমাৰ সেই বিদ্যালয়খনে আমাৰ কাৰণে একমাত্ৰ সাৰথি আছিল। তাত তুমি ল'ৰা ছোৱালীবোৰক নাচ গান শিকাই পতাকা শিকাৰে তুমি আমাৰ দুয়োজনীকে মানুহ হ'বলৈ শিকাইছা। সমাজৰ এই বদনামবোৰৰ লগত তুমি আমাক যুঁজিবলৈ শিকাইছা। এতিয়া যে ভণ্টিয়ে কেনেবাকৈ MBA ডিগ্ৰী লৈ ল'ব পাৰে তেতিয়া কোনো টেনশ্যনেই নাই। আমাৰ বদনাম গোৱা আটাইৰে মুখত এটা মস্ত কাপোৰৰ খোপা ভৰাই থৈ আহিম বাপেকে মই। খোপাবোৰটো ইতিমধ্যে চিলাবলৈ দিছোৱে। তই কথাবোৰ যে ইমান সহজভাৱে কৈ দিয়ে নহয় বা, MBA ডিগ্ৰী লোৱাটো সহজ কথা নহয়, বহুত কষ্ট কৰিব লাগিব। কষ্টটো কৰিবই লাগিব মাজনী, কষ্ট নকৰিলে ভাল ফল পাবা কেনেকৈ? আমি কষ্ট কৰিবও জানো আৰু আনি দিয়া কষ্টবোৰ আমি হেঁপাহ পলুৱাই খাবও জানো, কিন্তু কষ্ট কৰিলেই বা কষ্ট খালেই যে ৰিজাল্ট ভাল হয় তাৰ কোনো গেৰেণ্টি নাই। তিনিটাকৈ এক্সাম্পল আপোনাৰ সন্মুখত আমি থিয় হৈ আছোঁৱেই। ভণ্টি তই জানা পঢ়া শুনা লাগিছে। আচলতে মাজনী এওঁ যাবলৈ ওলাইছিলি তহঁতৰ প্ৰগ্ৰেম চাবলৈ, কিন্তু হঠাতে আকাশখন খহি পৰিল, পাহাৰ ভাঙি চুৰমাৰ হৈ গ'ল, নদীখন শুকাই গ'ল। মুঠতে মা আজি বহুত ডাঙৰ কিবা কিবি ঘটনা ঘটিল আৰু আমাৰ প্ৰগ্ৰেমৰ এজন দৰ্শক কমি গ'ল। সদায় তেনেকুৱা কিবা এটা ঘটনাই ঘটি থকা নাই জানো মা? আমাৰ জন্মদিন বা আমাৰ পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ দিন বা এইখন ঘৰৰ যিকোনো এটা ভাল লগা ফাংচনৰ দিনাখন সদায় তেনেকুৱা এটা সমস্যাই উদ্ভৱ হৈ অহা নাই জানো? আজিও তেনেকুৱা কিবা এটাই হ'ল। সেইটো একো ডাঙৰ কথা নহয়। হ'ব দেও মাজনী। তাইক ক'বলৈ দিয়া বৰ্ণালী, তাই সঁচা কথা কি কৈছে। তোমালোকৰ প্ৰতিটো সুখৰ মুহূৰ্তত মই তোমালোকক দুখেই দি আহিছোঁ। আমি কিন্তু কোনো দুখী হোৱা নাই। কিয় জানে? কিয়নো আপুনি ইয়ালৈ আহিলে আমাৰ মা সুখী হয় আৰু মা সুখী হ'লে আমি সুখী। এনেকৈ আপুনি মাক সদায় আপুনি এনেকৈ মাক আপুনি সুখী কৰি ৰাখিব দেই। আৰু এনেকুৱা কোনো ভুল নকৰিব যাৰ কাৰণে মায়ে আপোনাক পুনৰ মায়ে আপোনাক ক্ষমা কৰিবলগীয়া হয়। আপোনাক ক্ষমা কৰোঁতে মাৰ এই ক্ষমাৰ জুলুঙাটো একেবাৰে খালী হৈ গৈছেগৈ। কিছুমান দোকানৰ আগতে লিখা থাকে ইয়াত বাকী খুজি লাজ দি দিব, ঠিক তেনেকৈ মাৰ এই ক্ষমাৰ জুলুঙাটো লিখা আছে যে ইয়াত আপুনি আৰু আপুনি ইয়াত ক্ষমা খুজি লাজ নিদিব। আপুনি ক্ষমা খোজা দেখিলে মায়ে লাজ পাব, মায়ে লাজ পালে আমি লাজ পাম, আমি লাজ পালে আকৌ সমাজখনেও আমাক লাজ দিব। চা এই নিলাজবোৰৰো লাজ লাগিছে। এনেকে আপুনি এইখন ঘৰলৈ মাজে মাজে এনেকে আপুনি আহি থাকিব দেই। মিছা নকওঁ আপোনাক এনেকে এইখন ঘৰলৈ অহা দেখিলে আমাৰ যিমান খং উঠে তাকে বহুত বেছি আমাৰ ভাল লাগে। ইয়াকে ভাবি ভাল লাগে যে আমাৰ মাৰ সেন্দুৰখিনিৰ এতিয়াও কিবা এটা দাম আছে।
ইমান দিন কৈছোঁ যে মোৰ কাৰণে তই বাট চাইড থাকিব নালাগে ৰাতি যিমানে দুভাগ নহওক কিয় মই ঘৰ আহি ওলামেই অন্তত তই জীয়াই থকালৈকে মই এইখন ঘৰ এৰাত নাই মা এৰাত নাই মই এৰাত নাই তেওঁ আহি পোৱা নাই ইমান বেমাৰ মোৰ ডক্টৰ কাষলৈ দৌৰি থাকিব লগা হৈছে তাৰ পাছতো তেওঁৰ কোনো গুৰুত্বই নাই সোমাই আছে চাগে সেইখন ঘৰত জ্বলাই পেলাম চব ঘৰ দুৱাৰ মই কলৈ যাবলৈ ওলাইছে ৰাতিপুৱা চোৰ ধৰিবলৈ চোৰ চোৰ ধৰিবলৈ এটা কফাইত চোৰ এটা নীলা চোৰ যাৰ এগেইনষ্ট আজিলৈকে কোনো থানাতে কোনো কেছ নাই কেছ থাকিব পাৰে কেৱল এনেকুৱা এখন ঘৰত য'ত এগৰাকী বেমাৰী পত্নী থাকে আৰু এটা মাতা ল'ৰা থাকে আজিলৈকে কেছটো পেণ্ডিং হৈ আছে সকলো তথ্য প্ৰমাণ থকাৰ পাছতো কোনেও আজিলৈকে চোৰটোক একো শাস্তি দিব পৰা নাই সাজু কেনেকৈ শাস্তি দিব আজিলৈকে সকলোৱে চোৰটোৰ পৰা এনেকৈ পলাইহে আহিছে পলাবই কাৰণ চোৰটোৰ বহুত টকা আছে বহুত প্ৰপাৰ্টি আছে বহুত বেংক বেলেঞ্চ আছে বহুতো সন্মানীয় মাননীয় শ্ৰদ্ধা ভাজন চোৰ হয় প্ৰগ্ৰেম চাবলৈ কিন্তু হঠাতে জুনৰ মাকৰ গাটো বেয়া হ'ল ডক্টৰৰ ওচৰলৈ দৌৰিব লগাত পৰিল সেইবোৰ তেওঁ মিছা কথা কোৱা নাই জানো মা জানো তোমাৰ মানুহজনে তোমাক কেতিয়াও মিছা কথা নকয় বহু বছৰ আগে মঞ্চত তোমাৰ নৃত্য দেখি তেওঁ তোমাৰ প্ৰেমত পৰিছিল সেই প্ৰেম মিছা নাছিল দেউতাকৰ ৰঙা চকু কেইটালে ভয় খাই তেওঁ তোমাৰ লগত এখন তেওঁ গোপনীয় সংসাৰ কৰিলে সেই সংসাৰখনো মিছা নাছিল তেওঁ কেৱল এবাৰেই মিছা মাতিছিল ঘৰ হেঁচা এৰাব নোৱাৰি দেউতাকে চাই দিয়ে আন এগৰাকীক সামাজিকভাৱে বিয়া পাতি এখন নতুন সংসাৰ কৰিলে এটা পুত্ৰ সন্তানৰো দেউতাক হ'ল কিন্তু এইবোৰ কথা তেওঁ তোমাক ক'বলৈ তেওঁ সাহস গোটাব পৰা নাছিল তৰা জন্মৰ পাছত তেওঁ নিজে আহি মোক কথাবোৰ কৈছিল কি বুলি কৈছিল মা কি বুলি কৈছিল ইয়াকে কৈছিল নহয় যে তোমাৰ এই সংসাৰখন তেওঁ এতিয়া চম্ভালি থাকিব নোৱাৰে কাৰণ তেওঁ দ্বিতীয় পত্নী এইবোৰ কথা গম পাইছে আৰু তোমাৰ লগত সম্পৰ্ক ৰাখিবলৈও মানা কৰি দিছে কেতিয়াবা তুমি আমাক অকলে মা সকলোৱে তুমি আমাৰ দুইজনীকে ডাঙৰ দীঘল কৰিছে এবাৰলৈ খবৰ কৰিবলৈ অহা নাছিল কি মানুহজন বাধ্য হৈছিল তেওঁ ঘৰ আৰু বংশৰ আপোন মানুহে তেওঁক বান্ধি পেলাইছিল মোৰ লগত সম্পৰ্ক ৰাখিলেতো তেওঁৰ মাকে বিহি খাম বুলিও কৈছিল আৰু এতিয়া নতুনকৈ তেওঁ আমাৰ ইয়ালৈ আহিবলৈ লৈছে কাৰণ নিজৰ ঘৰখনত তেওঁৰ এতিয়া আপোন বুলিবলৈ কোনো নাইকিয়া হ'ল তেওঁ বৰ কষ্টত আছে আৰু তুমি আৰে মা আমি কিমান সুখত আছো মা তুমি কিমান দিন তুমি মনে মনে অকলে তুমি চকু পানী পেলাইছা কোৱা কিমান দিন আমি মুকলি মনেৰে মাত্ৰ এবাৰ মাত্ৰ আমি সমাজখনক দেখুৱাই আমি তিনিওজনীয়ে মাত্ৰ এবাৰ আমি হাঁহিব পাৰিছো মা এটা নিমিলা হিচাপ মা এটা নিমিলা অংক যিমানে তুমি মিলাই থাকিবলৈ চেষ্টা নকৰা কিয় এইবোৰ অংকৰ কোনো ৰিজাল্ট নোলায় জানা সেই নিমিলা হিচাপবোৰ চব মিলাই থাকিবলৈ গ'লে মা জীৱনৰ বাকী অংকবোৰো অমিল হৈ যোৱাৰ ভয় থাকে ভয় থাকে বোলে না মা ভাতটো বাঢ়ি দিবা ইমান ভোক লাগিছে মাজনী তই ভুলকে ভাবিছ মাজনী জীৱনৰ কোনো হিচাপে নিমিলাকৈ নাথাকে সেইবোৰ খং বা অভিমানে মিলাব নোৱাৰে মিলাব পাৰিব কেৱল মৰম
এইবোৰ তই কি শব্দ মুখলৈ আনিছ মা এই শব্দটোৰ লগত আমাৰ দেখোন বহুদিন কোনো সম্পৰ্কই নাই তই মোৰ কথাটো শুনছ শুনিবলগীয়া একো নাই মা সৰুৰ পৰা দেখি আহিছো মৰম বিচাৰি বিচাৰি তই কেনেকৈ দিন ৰাতি একাকাৰ কৰি আহিছ মই কেনেকৈ পাগল হৈ আহিছো কাৰোবাৰ পৰা অকণমান মৰম পাম বুলি পিছে মৰম না মই পাইছো না তই পাইছ জোন অন্তৰত যি এধানি মানুহ মৰম আছিল সেইবোৰতো চব সেইখন ঘৰতে ঢালি থৈ আহিছে তোৰ ভদ্ৰলোক স্বামীয়ে এই ঘৰখনৰ কাৰণে তোৰ কাৰণে মোৰ কাৰণে এইবোৰ শব্দ তেওঁ ব্যৱহাৰ কৰি পাইছে না মৰম স্নেহ আদৰ হ'লেও মানুহটোতো আমাৰ লগতে আছে দয়া কৰুণা পুতৌ এইবোৰ দেখুৱাবলৈ তেওঁ কেতিয়াও কৃপণালি কৰা নাই মৰম বিচাৰি বিচাৰি যেতিয়া আমাৰ ভাগৰ লাগি যায় তেতিয়াই তেওঁ আমাক দয়া কৰুণাৰ পাত্ৰ কৰি থৈ যায় লগতে বুজাই থৈ যায় যে টকা লাগিলে দি কিন্তু মৰম বিচাৰি মোৰ কাষলৈ নাহিবি কিয়নো মৰমবোৰ কেৱল সেই অসাধ্য অবৈধ জল সংসাৰখনৰ বাবেহে ৰিজাৰ্ভ হৈ আছে কি হৈছে ৰাতিপুৱাই ইমান চিঞৰ বাখৰ কি হ'ল বেলেগ কাম কৰাৰ ক্ষমতা নাই আমাৰ এইকাৰণে ৰাতিপুৱা চিঞৰো আৰু ৰাতি হ'লে মদ খাওঁ তাত বেলেগে বেয়া পাই একো লাভ নাই হেপী বাৰ্থডে জোন আজিৰ পৰা তই 30 বছৰীয়া সফল ডেকা হলি তেতিয়াৰ পৰা জীৱনটোৰ এটা নতুন অধ্যায় আৰম্ভ কৰিব লাগিব তই সেই অধ্যায়টো খং ক্ষোভৰ জুইৰে জ্বলাই নেপেলাবি বা মদ খুৱাই মাতালো কৰি নেপেলাবি জন্মদিনটো মনত ৰাখি এইখিনি দয়া কৰাৰ বাবে অশেষ ধন্যবাদ সেই বুলি ক্ষোভৰ জুইকুৰা ঠাণ্ডা নহয় আৰু আমাৰ দৰে দুৰ্ভগীয়া ৰাতিবোৰো মাতাল নোহোৱাকৈ নাথাক তেনেকৈ নকবিচোন জোন তেনেকৈ নকবি তই কি ক'ব বিচাৰিছ দেউতাৰক কৈ দে আকৌ আৰে মই আকৌ কি ক'ব বিচাৰিছো নহয় নহয় ই মানে আপোনাক ক'বলৈ বেয়া পাইছে ই মানে তাৰ যি জন্মদিনৰ পাৰ্টিটো ঘৰতে এৰেঞ্জ কৰিব বিচাৰিছে তাৰ লগৰ কেইটামানো আহিব ই বিচাৰিছে আজিৰ পাৰ্টিটোত আপুনিও থাকক তাৰ মনটো ভাল লাগিব নাই এইবোৰ তই কেই বজাত হ'ব পাৰ্টি 7মান বজাত হ'ব কেক কটাৰ সময়ত আপুনি থাকিলে ভাল লাগিব নহয় মানে সি ভাল পাব হ'ব মই আহিম নাহিলে আকৌ লগৰবোৰৰ ওচৰত ই বৰ লাজ পাব আহিম বুলি কৈছো নহয় ভাল বাপেক হ'ব নোৱাৰিব পাৰোঁ কিন্তু সন্তানক লাজত পেলাই ফূৰ্তি কৰা নিষ্ঠুৰ বাপেকো মই নহয় মা এইবোৰ তই কি আৰম্ভ কৰিছ মই পাৰ্টি ৰখা বুলি তই মিছা মাতিলি কিয় কাৰোবাক কেতিয়াবা কাষলৈ আনিবলৈ হ'লে মিছা মাতিব লগা হয় যোন আৰু আমি যদি সদায় এনেকৈ খং কৰি থাকোঁ তেতিয়া দেউতাৰে সেইখন ঘৰৰ বেছি আপোন হৈ পৰিব শেষত গৈ পাৰ্টি সিংহভাগ হয়তো সেই ছোৱালী দুজনীক দি থৈ গুচি আহিব আৰে দিয়ক না এনেকুৱা বিশ্বাসঘাতক ফাদাৰৰ প্ৰপাৰ্টিৰে মই মালদাৰ বনিব নিবিচাৰোঁ কিন্তু মই বিচাৰোঁ সেইখন ঘৰে ফুটা কৰি এটাও নাপাওঁ সেইখন ঘৰৰ লগত মই মোৰ স্বামীক শ্বেয়াৰ কৰিছোঁ কিন্তু এই বিজনেছ বা প্ৰপাৰ্টি কোনো কাৰণতেই শ্বেয়াৰ নকৰোঁ এই সমস্তখিনি একমাত্ৰ মালিক তই হ'ব লাগিব যোন তই তাৰ বাবে আমি মাজে মাজে তেওঁক আৱেগিক কৰি থাকিব লাগিব মা তই এইবোৰ কি কথা কৈ আছ মই একো বুজা নাই যা যোন যা বাৰ্থডে কেকটো অৰ্ডাৰ কৰগৈ আৰু শুন কেকৰ ওপৰত লিখিবি আই লাভ মাই ফাদাৰ মই মোৰ দেউতাক ভাল পাওঁ সেয়া দেখি দেউতাৰ আৰু বেছি আৱেগিক হৈ যাব আৰু আৱেগতে তোক সাৱটি ধৰিব মা সঁচাকে তেনেকুৱা কিবা হ'ব সঁচাকে দেউতাই মোক দেখি আৱেগত সাৱটি ধৰিব কৰাটো সাৱটি ধৰাই নহয় তোৰ মূৰৰ ওপৰত হাত বুলাই দিওঁ গাব হেপী বাৰ্থডে মাই আৰে আজি সন্ধিয়া আহি যাবি পাৰ্টি আছে পাৰ্টি হ'ব মোক বুজাব নালাগে তুমি গান নাচ কৰাটো কিমান মহৎ কাম আৰু এইবোৰ কাম কৰি মোৰ ল'ৰা মহৎ বনিব যাব নালাগে তাতে কি কৰিব লাগে মই অফিচাৰ মই ভিক্ষা খুজিব লাগে চাকৰি এটা দিয়া না বুলি আটাই এনেকৈ ভিক্ষা খুজিয়ে চাকৰি পায় ভিক্ষা খুজি চাকৰি নাপায় দেউতা চাউল দাইল কিনা দৰে চাকৰি টকা দি কিনিব লাগে টকা দিবলৈ ময়ো সাজু আছো পিছত তাই দেখোন ইণ্টাৰভিউ পঢ়িবলৈ নাযাওঁ টকা দি কিনা চাকৰি মোক নালাগে কোনোবাই ঘৰত দি থৈ যাব নেকি চাকৰি থৈ দিয়াহে তোমাৰ চাহ মই ইয়ালৈ চাহ খাবলৈ অহা নাই বিপথে যোৱা মোৰ এই ল'ৰাটোক শুদ্ধ পথটো দেখুৱাবলৈ আহিছোঁ মই একো বিপদে যোৱা নাই দেউতা তই মনে মনে থাক ইহঁতৰ দলত গান গাই ঘূৰি ফুৰি তই কেই টকা ইনকাম কৰ মোৰ খুব ভালদৰে জনা আছে
তুমিয়ে ইয়াৰ মূৰটো খালা কি কৰিলো মই তোমাৰ মাৰাই আগতেই কৰি থৈছে এইবোৰ কাম নৃত্য কৰি কৰি সত্যপ্ৰকাশ চৌধুৰীৰ দৰে নাম জনা ব্যৱসায়ৰ অবৈধ পত্নীৰ আসন দখল কৰি থৈছে আৰু এতিয়া তুমি ইয়াক গান গাই গাই ইয়াৰ মূৰটো নষ্ট কৰিব খুজিছে নহয় এতিয়া তুমি তই মনে মনে থাক ইহঁতৰ চতুৰালি মোৰ খুব ভালদৰে জনা আছে কিন্তু কি লাভ হ'ল চৌধুৰী পৰিয়ালে আজিলৈকে ইহঁতক বৰ ঘৰত স্থান নিদিলে যাৰ বাবে এনেদৰে পৰি থাকিব লগা হৈছে এই ভগা চিগা ঘৰত ভিক্ষাৰীৰ দৰে দেউতা তুমি ইয়াত এইবোৰ কথা নকলে নহয়নে অকল ময়ে নহয় দুনিয়াখনে কয় এইবোৰ কথা আৰু যিয়ে যিয়ে কয় সিহঁতৰ মুখত সোপা দিবলৈ যোৱাৰ হিম্মত ইহঁতবোৰৰ নাই কোনে মানে তহঁতে গুণ্ডা প্ৰকাণ্ড গুণ্ডা বিজন গুণ্ডা কুকুৰে হেৰি কৰি থৈ যোৱা লাইট পোষ্ট নিজে নিজে ৰাস্তাটো দিবি নে বুকুখন ফালি হাওঁফাওঁটোৰ মাজেদি ৰাস্তাটো উলিয়াই লওঁ ক'ত গলি তিতা জিকা পকা পটলৰ গুটি আজিৰ পৰা মোৰ বাইদেউৰ কথা বেয়াকে কবি মোৰ ভাগিন দুজনীৰ কথা বেয়াকে কবি আৰু যদি টুকুৰা টুকুৰ কৰি মোৰ বাৰী দৰাত দলিয়াই দিম অহা জনমত মানিমুনি হৈ গজিব লাগিব তহঁত যা মোৰ পইচাটো এই খানা খাই শেষ নহওঁতে ৱেটাৰে বিল দিবলৈ নাহেতো দিমতো যা বেলি যাচোন যা অকণমান নাৰিকল তেল লৈ আহ ইহঁতক কোবাওঁতে হাতৰ তলুৱা ৰঙা পৰি গ'ল যা এই চেঙেলীয়া ল'ৰবক মাৰি কি লাভ হ'ব মামা সমাজৰ ভব্য গপ্য ভদ্ৰলোকবোৰেহে আমাৰ কথা বেছি বেয়াকে কয় তেওঁলোকক কিন্তু কোনেও তেওঁলোকক লেকাম ধৰিব নোৱাৰে তাই ঠিক কথা কৈছে দেউতাহঁতৰ দৰে মানুহবোৰে বাৰে ফচকু কথাবোৰ বলকি এই ঘৰখন বদনামী কৰি পেলাইছে এই ঘৰখন যে শিল্প সাধনাৰ এটা মন্দিৰ সেয়ালৈকে দেখাই নাপায় আনকি মন্দিৰত পূজা দিব বিচাৰিলেও এওঁলোকে বেয়া পায় মন্দিৰৰ পূজাৰী হৈ তই কেইটকা পাবি সেইকাৰণে সেইটোক মই চাকৰি কৰিবলৈ কৈ আহিছো সেইটো মোৰ দোষ হ'ল নেকি পুত্ৰক মন্দিৰৰ পূজাৰী কৰ চাকৰ কৰ ভিক্ষাৰী কৰ যি কৰ কৰি থাক কিন্তু এইখন ঘৰৰ বদনাম গাবলৈ তোক কোনে লাইচেঞ্চ দিলে বে এইটো বিজন গুণ্ডাৰ বায়েকৰ ঘৰ হয় আৰু বিজন গুণ্ডা কোন তই জান 52 বছৰ ৰানিং কিন্তু মোৰ গুণ্ডামি তাতোতকৈও বেছি ৰানিং হৈ আছে এখন দেখিছ দেখাত ভেন্দি নিচিনা লাগে কিন্তু এবাৰ গালত পৰিলে পকা মিঠা হৈ ফুলি উঠে মই যাওঁ নেকি এই ব্লেক এণ্ড হোৱাইট চিনেমাৰ সাইড ক্যাৰেক্টাৰ আজিৰ পৰা যদি এইখন ঘৰৰ কিবা বদনাম কৰ তোৰ এখন গাল ব্লেক আৰু এখন গাল হোৱাইট কৰি পঠাই দিম যা মামা তুমি ছোৱালী আমাৰ মুখত সোপা দিবলৈ নোৱাৰি গুণ্ডা পুহিবলৈ লৈছ নহয় কিন্তু লাভ নাই সঁচাটো এয়াই যে তহঁতৰ ঘৰখন এখন কলংকৰ চেকা লগা ঘৰ আমাক ৰঙা চকু দেখুৱাই সেই চেকা মচিব নোৱাৰি সত্যবাদী যুধিষ্ঠিৰৰ অস্থিৰ নাতি এই বেলি ইয়াক মই মাৰি পেলাম দে মামাৰো বানানা চাবাচোন এইবোৰ মানুহৰ লগত চুপতি মাৰি থাকি লাভ নাই অ' মামা হাতে কামেহে বুজাই দিব লাগিব যে আমাৰ গাত লাগি থকা এই দাগবোৰ কলংকৰ নহয় এটা পবিত্ৰ সম্পৰ্কৰ সাক্ষী হয় এই দাগবোৰ বাদে আমিতো এইবোৰ কথা আৰু সৰুৰ পৰা শুনি থাকিবলগীয়া হৈছে এতিয়া আৰু এইবোৰ শুনি অভ্যাস হৈ গৈছেগৈ অ' মামা বাতি লোৱা বাইদেউ বহুত বুজাইছো বোলো যা মানুহজনৰ ওচৰলৈ যা নিজৰ অধিকাৰখিনি সাব্যস্ত কৰ নাই মোৰ কথা কোনো পাত্তাই নিদিয়ে কিবা বিচাৰি মায়ে সেই মানুহজনৰ লগত সম্পৰ্ক কৰা নাছিলো মামা আজি ইমান বছৰে চোৱা তেওঁৰ মাৰ লগত কোনো যোগাযোগেই ৰখা নাছিল তাতো মাৰ কোনো আপত্তি নাছিল অকলেই মায়ে আমাৰ দুইজনীকে ডাঙৰ দীঘল কৰিছে তেওঁৰ পৰা কিবা বিচাৰি মায়ে নিজৰ পবিত্ৰ প্ৰেমখিনিক লাজত পেলাব বিচৰা নাছিলো মামা এইবিলাক বাইদেউৰ কিছুমান অবান্তৰ চিন্তা আৰু আজিৰ যুগত ইমান ভাল হৈ থাকি একো লাভ নাই মোলৈ নাচাওঁ কিয় এটা সময়ত ভাল ল'ৰাটো হৈ মই কম ছোৱালীৰ পাছে দৌৰিছিলো তথাপিও আমি মামীজনী নাপালো যে কেনেকৈ পাবি মামীয়াৰ কিয় বেছি ভাল বুলি ভাল ছোৱালীবিলাকে লাট মাৰি থৈ ভাল ল'ৰা চাই গুচি গ'ল কিন্তু যেতিয়া বিজন তালুকদাৰৰ পৰা বিজন গুণ্ডা হলো বাহ কি চাবা ছোৱালীৰ লাজ তাৰপিছতো মামীজনী নাহিল যে কেনেকৈ আহিব মামীয়েৰ কি সব চোৰ ডকাইত পকেট মাৰৰ যিয়ে দুই এজনী বোলে 2-3 মাহ জেলো খাটি আহিছে
এই ইয়ো বন্ধ দোকানৰ ভঙা চাইনবোৰ্ড শুনা না, তোমাৰ এই এছিষ্টেণ্টবোৰে এই ৰূপ কেলে আধা পাগল অ'। তুমি নহয় মোৰ কথাটো শুনা কি মই ধান মিলত দিবলৈ গৈছিলো কি ধান মিলত দিবলৈ গৈছিলো মই এনেকে এইটো চেহেৰাত এইটো ৰূপত তোৰ সোমাই যায় ইয়াত সেইকাৰণে আহি থাকোঁতে এখন চাইকেলে খুন্দিয়াই পেলাই থৈ গুচি গ'ল আপোনাৰ মা কি মই আপোনাক কৈছিলো নহয় আন্টি এইবোৰ কৰি একো লাভ নাই হেজাৰ চেষ্টা কৰিলেও আপুনি এই বাপে কুটে খালৰ মিলন ঘটাব নোৱাৰে ইমানকৈ ক'লো তেওঁক মই যোনে বৰ আশা কৰি এই বাৰ্থডে পাৰ্টিটো দিছে জন্মদিনৰ কেক পিচ দেউতাকক খুৱাই আজিৰ পৰা কাজিয়া নকৰো বুলি শপত খোৱাৰ কথাও ভাবিছিল কি আমাকোতো সেই বুলিয়ে কৈছিল সি কিন্তু মানুহটো নাহিল মানুহটো আমাৰ সুখ তোমাৰ কথা তেওঁ কোনোদিন ভাবিয়েই নাচালে কেৱল দুখ যন্ত্ৰণাৰ অৱহেলাৰ বাহিৰে তেওঁ আমাক একো দিয়েই নাপালে যাওক জোনক মাতি দিয়ক যাওক সি একো এনেকৈ ৰুমত সোমাই থাকিব নালাগে আৰে পাৰ্টি আমি বেলেগত পাতিম নহয় পাৰ্টি কৰিব পৰা অৱস্থাত নাই খঙত জ্বলিব কি অগ্নিশৰ্মা হৈ আছে বটলে গিলি আছে কি কৰিছ তই কি আকৌ কলৈ গ'ল ভাগ্য ভাল বৰ বেছি একো হোৱা নাই মই ডক্টৰৰ লগত কথা পাতিছোঁ চিন্তা কৰিবলগীয়া একো নাই ভৰি ভগা চিগা একো হোৱা নাই মাংস পেশীত আঘাত পোৱাৰ কাৰণে এনেকৈ ফুলি আছে আপোনাক খবৰ দিবলৈ মাক মই মানাই কৰিছিলোঁ কিন্তু মায়েতো আৰু কোনো কথাই আপোনাৰ পৰা লুকুৱাই ৰাখিবই নোৱাৰে নহয় আৰু মই নোৱাৰোঁ তোমালোকৰ দায়িত্বৰ পৰা পলাই ফুৰিব বহুত অন্যায় কৰিছোঁ তোমালোকৰ লগত আৰু অন্যায় হ'বলৈ দিব নোৱাৰিম আজি ৰাতিটো মই ইয়াতেই থাকিম তোমালোকৰ মাৰ ৰখীয়া হৈ আপুনি ইয়াত ৰাতিটো কটালে সঁচা কথা ক'বলৈ গ'লে মায়ে বৰ ভাল পাব আৰু মায়ে ভাল পালে আমাৰো ভাল লাগিব কিন্তু আপোনাৰ লগত আৰু এটা পৰিয়াল জড়িত হৈ আছে নহয় আপুনি ইয়াত ৰাতিটো কটালে সেই পৰিয়ালটোৱে বেয়া পাব কাৰোবাৰ মনত বেয়া লগাই আপুনি আমাক ভাল লগাবলৈ আহিব নালাগে দিয়ক বাকী থাকিল মাৰ ভৰিখনৰ কথা কাইলৈ পুৱালৈকে আমি দুই বাই ভনীয়ে মিলি মাৰ ফুলা ভৰি চেপেটা কৰি পেলাম এইবোৰক লৈ মিছামিচি আপুনি টেনশ্যন নল'লেও হ'ব দিয়ক সত্যপ্ৰকাশ চৌধুৰী কি বুলি ভাবিছ আমাক আশা দি আমাক আকাশত তুলি থবি আৰু মন করে তাক পেলাই দিবি আমার কি খুব দুখ মান সম্মান নাই বুলি ভাবিছ নেকি নাই চাবলগীয়া একো নাই চাবলগীয়া এই ঘৰখনত সোমালেই তোৰ চব কথা পাহৰি থাক যে সেই ঘৰতো তোৰ এগৰাকী পত্নী আছে এটা ল'ৰা আছে ইহঁতবোৰে এনেকৈ মোহিনীবাদ মাৰে যে তই ক্ষত বিক্ষত হৈ পৰি থাক এইখন ঘৰৰ চোতাল বাজি কথা নহয় এইবোৰ আচল কথা এই ঘৰখনে মোৰ মাৰ জীৱনটো নষ্ট কৰি পেলালে মোক বৰবাদ কৰি পেলালে আৰু আমাৰ বৰবাদীক লৈ ৰং তামাচা কৰি ফুৰিছে এই নীলাজবোৰে আরে জ্বলাই দিম সালা ঘর দুয়ার সব ঘরের প্রত্যেকজন মানুহক জিন্দা চিতা তুলি দিম আৰু মুখাগ্নি কৰাম এই সত্যপ্ৰকাশ চৌধুৰীৰ হাতেৰে তহঁতে ইমানবোৰ কাম কৰিবি আৰু আমি হাত খাবতি বহি থাকিম কি কৰিবি তই কি কৰিবি তাক কি কৰো নাজানো কিন্তু নিজকে ৰক্ষা কৰি চলিবলৈ শিকি গৈছো আমি আগে আমাক যোনে যিমান অন্যায় কৰিবলগীয়া আছিলে অনিষ্ট কৰিবলগীয়া আছিলে কৰিলে এইটো আমাৰ গাৰ নুমাদলৰ লৰোৱাটো ইমান সহজ নহয় এই মানুহটোক যাক মই ফাদাৰ বুলি মাতো তাক কিন্তু বৰ সহজতে পাই গৈছ তহঁতে মায়াজাল পেলাই দিছ আৰু সেই জালত পৰি কক পকাই মৰি আছে আমি কাকো জালত বন্দী কৰি ৰখা নাই সালা মোৰ বাৰ্থডেটো তাক যাবলৈ নিদিলি আৰে আমি সেইবোৰ একোৱেই নাজানো বন্ধুবিলাকৰ আগত মই মুখ ফুৰাব নোৱাৰা হৈছো কৈছো আমি সেইবোৰ একো নাজানো কি নাজানো কৰি আছ লাষ্ট ৱাৰ্নিং দিছো মোৰ ফাদাৰক নিজৰ ফাদাৰ কৰি লোৱা ট্ৰাই নকৰিবি এটা কথা আমিও ক'ব পাৰো কি কবি তই কি কবি আনৰ দেউতাকক কেৱল নিজৰ বুলি ভাবাৰ ভুল কৰিব নালাগে সকলো জানিও সত্যটো মানি ল'ব নোৱাৰা জনক মূৰ্খ বুলি কয় সমাজখনে তেনেকুৱা মূৰ্খ বনিবলৈ মই সদায় সাজু আছো কিন্তু তেনেকুৱা মূৰ্খৰ লগত মুখ চুপতি মাৰি থাকিবলৈ আমাৰ হাতত সময় নাই বাহ কিন্তু মোৰ ফাদাৰক কাষত বহুৱাই লৈ
টাইম পাছ কৰিবলৈ তহঁতৰ মাৰৰ হাতত বহুত সময় আছে নহয় আমাৰ মা এই মানুহজনৰ পত্নী হয় ভক্তি নহয় ৰক্ষিতা হয় ৰক্ষিতা আৰু সেই ৰক্ষিতাৰে তহঁত হলি একোটা যাৰ ঘণ্টা ঐ পাগল ভালকে থাক তই। চৰি আছে তাকো সেইখন ঘৰৰ সন্মুখত সি বৰ লাজ পাইছে জানানে সিদিনাৰ পাছত সি আৰু বেছিকৈ মদ খাবলৈ লৈছে আৰু বেছি উদণ্ড হৈ গৈছে হ'ব এইটো সৰু ল'ৰা হ'ল কি হ'ল মান সন্মানৰ অনুভূতিখিনি সি কৰিব পৰা হৈছে নহয় আৰু সিটো একো মিছা কথাও কোৱা নাই আমিও কম লাজ পাওঁ নেকি যেতিয়াই চান্স পায় তেতিয়াই ৰাইজমুখে আমাক সোধে হেৰ তোৰ ককাইৰত কোনখন সংসাৰ আপোনাৰ এইখন নে সৰুখন কৈছো নহয় দাদাৰ সেই অবৈধ সংসাৰখনৰ কাৰণে আমি যে কিমান কথা শুনিব লগা হৈছে নহয় আৰু মই খাৰাং খাচকে কথাবোৰ কওঁ কাৰণে দাদাইতো মোক বেয়াই পায় কিন্তু মই জানো তুমি বৰ কামৰ মানুহ সেইকাৰণেই মই তোমাক ইয়ালৈ মাতি আনিছো কামটো কওকচোন তেতিয়াহ'লে আগতে কামটো কওক তোমাৰ ককাইৰাৰ বিজনেছ বা প্ৰপাৰ্টিৰ একমাত্ৰ মালিক হ'ব লাগিব মোৰ ল'ৰা ইয়াৰ মালিকী স্বত্ব আন কাৰোৰে হাতলৈ যাব নোৱাৰিব ছোৱালী দুজনীক একোটা নিদিয়াকৈ দাদা থাকিব জানো একোৱে দিব নোৱাৰে সিহঁতৰ লগত মই মোৰ স্বামীক শ্বেয়াৰ কৰিছোঁ মোৰ ল'ৰাই তাৰ দেউতাকক শ্বেয়াৰ কৰিছে কিন্তু এই বিজনেছ বা প্ৰপাৰ্টি কোনো কাৰণতেই শ্বেয়াৰ নকৰোঁ কিন্তু দাদাই মানি ল'ব জানো কামফেৰা বৰ কৌশলেৰে কৰিব লাগিব আৰু মই জনাত এনেবোৰ কৌশল কাম তোমাৰ মগজুৰ পৰা বৰ সহজতেই ওলায় আপোনাৰ দৰে ময়ো বিচাৰো নব যে দাদাৰ সকলো সম্পত্তি জোনৰ হাতত থাকক আৰু তাৰ কাৰণে যিমান যি দুষ্ট বুদ্ধি খটুৱাব লাগে সেইখিনি বাৰু মই খটুৱাম কেৱল আপুনি মোক সহায় কৰি গ'লে মই ভেদা হৈ গৈছো মান সন্মান জ্বলাই চাফা কৰি পেলাইছে তোমাৰ ল'ৰাই কি কৰিলে সি 100 স্পীডত বাইক চলাই দুখন দোকান মই ভাঙি দিছো আৰু সেই দোকানী দুজনে থানাত গৈ কমপ্লেইন দিলে পুলিচে আহি ইয়াক উঠাই লৈ গ'ল আৰু মই গৈ তাক কুকলাই আনিবলগীয়া হৈছে লাজ নালাগে সদায় একো ভাণ্ডালি কৰিবলৈ লাজ নালাগে সদায় পুলিচৰ হাতত চৰ খাবলৈ নীলাজ বাপেকৰ নীলাজ চৰ খাবলৈ লাজ লগা নাই পুলিচৰ চৰ খাবলৈ কিহৰ লাজ মনে তত কিহৰ লাজ এই জেতা যদি ভাববোৰে এদিন আমাৰ এই ঘৰখনলৈ বিপদ মাতি আনিব তেনেকুৱা কিবা হোৱাৰ আগে আটায়ে মৰমৰ বান্ধোনেৰে বান্ধ খাবলৈ অভ্যাস কৰ নহ'লে কিন্তু তই একো কিয় আহিছ নাই তহঁতক খবৰ ল'বলৈ আহিছিলোঁ মই অন্য কিবা বেলেগ মতলব তোৰ বেলেগ মতলব নাথাকিলে তইতো মোক কেতিয়াও লগ কৰিবলৈ নাহ দাদা এনেই আৰু কিছুমান কথা আৰু আহিছ যেতিয়া ভাতকেইটা খাই যাবি মই অকণমান শুংগৈ ঠিক আছে হ'ব দে ভাত খাই যাম দে চালা পুলিচৰ আগত বৈদ্য লাজ পাইছে বুঢ়াই আৰু এই লাজ পোৱা দেখি মোৰ দিল একদম খুচ হৈ গৈছে মা তই চাই থাক এই বুঢ়াক মই কেনেকে লাজত পেলাম সি আমাক যিমান লাজ দিছে না দিন বাৰ গণি তাৰ পুৰা হিচাপ ল'ম মই দাদাই দেখোন কিবা মৰমৰ বান্ধোনেৰেহে বান্ধ খোৱাৰ কথা কৈ গ'ল এই ঘৰখনৰ লগত চাগে মৰমৰ বান্ধোনেৰে নাবান্ধো নাৰিকলৰ ৰছী আনি সিহঁতৰ ডিঙিত বান্ধিম মই আৰু ওলোমাই থৈ দিম এই গেটৰ সন্মুখত সেইবোৰ একো নকৰিবি তই শুন এতিয়াৰ পৰা আমি অলপ সাৱধানে খোজ দিব লাগিব যাতে তই দেউতাৰৰ এপদো প্ৰপাৰ্টি হেৰুৱাব লগা নহয় আৰে মা প্ৰপাৰ্টিৰে মই কিডাল কৰিম নাই তুমি একো কৰিব নালাগে যি কৰিব লগা আছে আমিয়ে কৰিম দিয়াচোন আমি মানে মই আৰু মোৰ ল'ৰাটোৰহে কথা কৈছো দেই ল'ৰা সি দেখোন জেলত আছে ওলাব কাইলৈ এটা গুড বয় হৈ
এই কেজন আহিলি কেজন আহিলো। এই কেজন তোৰ কাৰণে এটা ডাঙৰ কাম ৰৈ আছে কি কাম? সত্যপ্ৰকাশ চৌধুৰীৰ বৰবাদী আরে এই কামটো তো মই কৰিমেই আৰু তাৰ কাৰণে তই বেছি গুড বয় হৈ দেখাব লাগিব কাজল পারফেক্ট গুড বয় হৈ যা আরে চিন্তাই নকৰিবি না তই জেলত যোৱাৰ পাছত বুঢ়াই মোক বচাব পাৰিলেহেঁতেন নবচালে এৰি দিলে বেদ বয় বুলি আসল বেদ বয় কেনেকুৱা হয় এইবাৰ গম পাই যাব বুঢ়াই সত্যপ্ৰকাশ চৌধুৰীৰ সকলো সম্পত্তি নিজৰ হাতত কৰিব লাগিব কাজল আৰু তাৰ কাৰণে এটা চান্স উলিয়াব লাগিব কাজল মই মগজ খটুৱাই চান্সটো উলিয়াই ল দেউতা আৰু মইতো ডান্স কৰিবলৈ ৰেডি বাকী আচলতে অকণমান লাগিব দেই এনাৰ্জি লাগিব ঠিক আছে বাকী কালি কৰিম হা আরে ভাগিন কাম হৈ গ'ল তাক লগত লৈ গৈছো লগত লৈ আহিছো ইন্টাৰভিউ পঢ়াই হে দিছো তাক আমি যামে কলে যাম কি হ'ল এই বিজন গুণ্ডা এণ্টি মৰাৰ লগে লগে যে তহঁত কাটি ঘৰ ধান্দা কৰিলি ইমানে ভয় কৰা নাই মোক ভয় কৰা নাই মামা আটাইকেইজনী নাকত ৰুমাল দিছে একেটা চুলাকে 2 বছৰ ধৰি পিন্ধি আছা গেলা গেলা গোন্ধাই গৈ চাগে প্লিজ মামা প্লিজ কাপোৰ কানি ধুই দিবলৈ কোনোবা থাকিলেহে সলাই সলাই পিন্ধিম কুকুৰ নিচিয়া নাকৰ মালিকনী আচ্ছা তই যে কৈছিলি তোৰ মাহীৰ এজনী থকা বুলি বিয়া বাৰু নোহোৱাকৈ কি খবৰ তাই মোৰ কথা কৈছিলি না নাই তাই কি কৈছিলো ফটো দেখাইছিলি না নাই কি কৈছে ফটো চাই গুণ্ডা গুণ্ডা লগা বুলি কৈছে না নাই কি কৈছে গুণ্ডাৰ হাতত মাৰ খাই লেবেজান হোৱা ফক্কৰ বুলি কৈছে আৰু কৈছে এনে মানুহৰ লগত বিয়া হয় বিধৱাৰ ভাত খোৱাৰ ইচ্ছা নাই বুলি মাহী ঠিকনাটো দিবি মাহীয়াৰৰ বিধৱাৰ ভাতেই নহয় দৈ চিৰা কোমল চাউল চব একেলগে খুৱাই পঠিয়াম বাপ ৰাণুমণ্ডলৰ কাষলতিৰ তলত থকা চালুকনিৰ জাত এজনী কি হ'ল তোমাৰ মূৰৰ চুলি গুচি গৈছেগে তথাপিতো তুমি এইটো বয়সত এই সৰু সৰু ছোৱালীবোৰৰ লগত চুপতি মাৰিবলৈ এৰা নাই নহয় সিহঁতৰ লগত লাগিয়ে গৈছে চুলি মোৰ গোটেই টপা হৈ গ'লা না তুমি তই তোৰ কাম নাই হা এই কুহুম নথকা এই জেঠিকণীকেইটাৰ লগত এইখন কৰি থাকিবলৈ নাচিবলৈ শিকাইছে কথা ক'বলৈ শিকোৱা নাই এনেকুৱা কিছুমান কথা কৈ দিয়ে অন্তৰ্ভাগী ট্ৰেজেডি ফালি কমেডি হৈ যায় আপুনি কেনেকুৱা মানুহে মামা চাহ চিগাৰ খাই হোটেল পইচা নিদিয়াকৈ গুচি আহিছে সিহঁতে পইচা মোক বিচাৰিছে পকেটত ফুটা কৰি এটা নাই ক'ৰ পৰা পইচা দিম মই তোমাক কোনে কৈছে পইচা দিব হয় নেকি মই নিজে দি পোৱা নাই আপোনাৰ দখল সিহঁতে ৰখাই থৈ দিছে পইচা নিদিলে বোলে মোকলাই নিদিয়ে এই কথা কি লাভ সেইখন এখন মামাৰ বাহিৰে কোনো চলাবই নোৱাৰে আরে যিয়ে এবাৰ চলাবলৈ ট্ৰাই কৰে অতৰ আৱাজত তাৰ কলিজা ফাটি দুফাল হ'ব আচ্ছা না কাম কৰো ৰ অতখন এবাৰ ষ্টাৰ্ট দি দোকানীৰ কলিজাটোকে চিঙৰা বনাই থৈ হবে তোৰ ইণ্টাৰভিউ যে কেনেকুৱা হৈছে কিবা লিখিব পাৰিছ না তই জোৰ কৰাৰ কাৰণে ইণ্টাৰভিউত বহিবলৈ গৈছিলোঁ লিখিব যোৱা নাই নহয় তাৰমানে কোন লিখাবি গুচি আহিলি তই নাই লিখা দেউতাই লিখিব মানা কৰিছে জেকেট বোলে পইচা দি থৈছে অফিচাৰে নিজে লিখি দিব বোলে তেতিয়াহ'লে কোনো চিন্তাই নাই তই চাকৰি পাতো একেবাৰে খাটাং তেতিয়া দুম দুম ফাইলৰ মাজত বহি চাকৰি কৰাৰ ইচ্ছা মোৰ নাই বোলে আমাৰ জীৱনবোৰ নিজৰ ইচ্ছা অনিচ্ছাত নচলেও মনীষ মোৰো ইচ্ছা হয় জানো সকলো কথা পাহৰি মা দেউতাৰ মৰম আখলোৱা ছোৱালীজনী হৈ মই থাকিম মা দেউতাৰ আদৰ যতনেৰে ভৰা এটা পৰিপূৰ্ণ পৰিয়াল হ'ব আমাৰ কিন্তু সেই ইচ্ছাবোৰ পূৰণ কৰিবলৈ গ'লে কিমান এখন ডাঙৰ কুৰুক্ষেত্ৰ হ'ব তই দেখোন জানই সেইকাৰণে কৈছোঁ বাপু এইবোৰ ইচ্ছা অনিচ্ছা কথা বাদ দি দেউতাৰ আজ্ঞা মানি চল চাকৰি কৰ প্ৰমোশ্যন ল বিয়াও পাত আৰু
আৰু তই মোৰ আৰু কি মই তেনেকৈ ষ্টেজ শ্ব'বোৰ কৰি যাবই লাগিব নহ'লে যে মোৰ ঘৰখন নচলে মণি মই কিন্তু চাকৰি কৰিলেও তহঁতৰ মাজলৈ আহি থাকিম নালাগে আহিব নালাগে তই আহিবি নানানটা কথাৰে তোৰ দেউতাৰে চা আকৌ মোৰ মনত আঘাত দিব এতিয়া আৰু সেইবোৰ সহ্য কৰিব নোৱাৰা হৈ আহিছোঁ মনীষ সৰুৰ পৰা সমাজৰে অৱহেলা ককৰ্থনাই অপমানবোৰে বিৰাট বেয়াকৈ আঘাত কৰিছে এই অন্তৰখনত তাত আৰু নতুনকৈ আঘাতৰ দাগ লাগিবলৈ ঠায়েই নাই কিন্তু মই যে তোক পাহৰিব নোৱাৰোঁ বেলি মই মানি লৈছোঁ মই আন প্ৰেমিকৰ দৰে এইবোৰ কথা তোক আগতে কেতিয়াও কোৱা নাছিলোঁ কিন্তু এইবোৰ কথা নক'লে যে তই জানই বুজই এই জনা বুজাবোৰ আমি বিসৰ্জন দিব লাগিব মনীষ দেউতাই কি কৈছিলে শুনা নাই মায়ে বোলে নাচি বাগি কি মানুহজনক নিজৰ কৰি লৈছিলে এতিয়া যে ময়ো তোৰ ক্ষেত্ৰত সেই একেটা কামেই কৰোঁ তেতিয়াহ'লে তোৰ দেউতাৰে বা এই সমাজখনে চা আকৌ এবাৰ আমাৰ বদনাম গাবলৈ সুবিধা পাব সেই সুবিধাৰ মই কাকো দিব নিবিচাৰোঁ মনীষ মই কাকো বেলি এইবোৰ কথা দেউতাহে কৈছে মইতো কোৱা নাই শুনিছোঁ তো আমি কষ্ট ভুগিছোঁ আমি লাজ অপমানৰ জুইচা জ্বলি চাই হৈছোঁ তো আমি যিমানে কষ্ট নকৰ কিয় যিমানে তই যে ভাল হৈ থাকিবলৈ চেষ্টা নকৰ কিয় বদনামৰ সেই জঘন্য বোকাখিনিত পুত কৈছোঁ তো আমি এই বেয়া আমি এই নীলাজ আমি এই মতলবী আমি এই চৰিত্ৰহীন বেলি তই এইবোৰ কথা কেতিয়াবা সঁচা কথা কৈছোঁ মানে বিৰাট ভাগৰ লাগে জানো ভাগৰতে চকু পানীবোৰ চকুতে শুকাই যায় হয় নমস্কাৰ মই দেৱব্ৰত চৌধুৰী সত্যপ্ৰকাশ চৌধুৰী ভাই দুটামান কথা আছিল অকলে লগ পোৱা হ'লে মই চেকত চাইন কৰি দিছোঁ তুমি আজি লেবাৰখিনি পে'মেণ্ট কৰি দিবা হ'ব ছাৰ আৰু এই ফাইল দুটা টেক্স ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিবা হ'ব ছাৰ মই আজিয়ে পঠিয়াই দিম আৰু এটা কথা কাজল তুমিতো ইয়াৰ লগত চা চিনাকি হৈছে সি মোৰ ভতিজা ল'ৰা বহু বেয়া কাম কৰাৰ পিছত এতিয়া সি ভাল হ'ম বুলি প্ৰতিজ্ঞা কৰিছে তাৰ প্ৰতিজ্ঞাৰ ওপৰত মোৰ 100% বিশ্বাস নাই তথাপিও চান্স এটা দিব বিচাৰিছোঁ তুমি মোৰ বহু পুৰণি বিশ্বাসী মেনেজাৰ গতিকে তুমি ইয়াক কাম কাজবোৰ ভালদৰে বুজাই দিবা হ'ব ছাৰ মোক কোনে ক'ব যাব নালাগে বৰ্তা লাহে আমিহে আপোনাক বুজাম খং উঠিলে বেড বয়বোৰ কিমান বেছি বেড বয় হয় Am I right, manager? এইবোৰ আপুনি কি কৈছে ভণ্টিক লৈ মই সেইখন ঘৰলৈ যাব লাগে নাই মই কোৱা নাই বৌয়ে কৈছে মানে তোমালোকৰ দুইখন ঘৰৰ মাজত যিবোৰ কাজিয়া পেচাল লাগি আছে সেইবোৰ নাইকিয়া হোৱাটো বিচাৰিছে এই জোনৰ লগত তোমালোকৰ যিবোৰ সংঘাত চলি আছে সেইবোৰ শেষ হোৱাটো বিচাৰিছে দিয়াচোন আৰু কিন্তু হঠাতে তেওঁৰ মনলৈ ইমান ভাল চিন্তা আহিছে হঠাতে বহুত দিনৰ পৰা মই কথাবোৰ কৈ আছে মানে শুই কথাবোৰ ভাবি আছে দিয়াচোন কিবা নোৱাৰো যুদ্ধ বিগ্ৰহ কৰি থাকিব এদিন নহয় এদিনটো ভাগৰ লাগে সন্ধি কৰিবলৈ মন যায় আৰু সেইকাৰণে বৌয়ে বিচাৰিছে যে এবাৰ ৰাখী বন্ধনৰ দিনাই তোমালোক দুয়োজনী ভনীয়ে গৈ জোনক ৰাখি পিনাই থৈ এই ইয়াৰ পৰা এটা নতুন আৰম্ভণি হওক দিয়াচোন সকলো খং খুব ইমানতে শেষ হওক আৰু দুইখন ঘৰ মিলি এখন ঘৰ হওক দুইখন ঘৰ মিলি আৰু বৌয়ে বিচাৰিছে তোমালোক তিনিওটা ল'ৰা ছোৱালী একেলগে থাকা মিলা প্ৰীতিৰে থাকা দাদা বৌ বা তোমাৰ মা কেইদিননো জীয়াই থাকিব কোৱাচোন থাকিব লাগিব তোমালোকে আৰু সেইকাৰণে ৰাখী বন্ধনৰ দিনাই বৌয়ে তোমালোকক মাতি পঠাইছে যাবা এটা নতুন আৰম্ভণি কৰিবা যিমানে কাজিয়া পেচাল নকৰা কিয় তোমালোকৰ দেহতো একেখিনিয়ে তেজ বৈ আছে নহয় জানো আহো দিয়া যাবা বিশ্বাসেই হোৱা অতখানে এবাৰ ষ্টাৰ্ট কৰি দিছো দোকানৰ চব শুনা এজন মানুহ আহিছিল সত্যপ্ৰকাশ চৌধুৰীৰ ভায়েক বৌয়েকে পঠিয়াইছে বোলে কি আমাক সেইখন ঘৰলৈ মাতি পঠিয়াইছে অ' বাবা আৰে কিয় আৰে পুতেকক ৰাখি পিন্ধাবলৈ এই সকলো কাজিয়া পেচালৰ মূৰ হোৱাটো বিচাৰিছে তেওঁ এটা নতুন আৰম্ভণি কৰিবলৈ মাতিছে আমাক আমিতো ইমান দিনে তাকেই বিচাৰি আছিলোঁ নহয় মামা একো নালাগে কেৱল কাজিয়া পেচালবোৰ নাইকিয়া হৈছে যদি আমি আটাইখিনিয়ে মিলা প্ৰীতিৰে মৰমেৰে একেলগে থাকিব পাৰোঁ যদি আমাৰ প্ৰতি সমাজৰ এই অৱহেলা ককৰ্থনা এই অপমানবোৰ নাইকিয়া হৈ যায় যদি আমিও সমাজখনৰ আগত চিঞৰি অহংকাৰ কৰি ক'ব পাৰোঁ
আমাৰো এজন দেউতা আছে, এজন ভাইটিও আমাৰ আছে। বেলি আমি যাম মামা, আমি যাম সেইখন ঘৰলৈ গৈ সমাজখনক আমি দেখুৱাই থৈ আহিম। তেজে যেতিয়া মাতিব মৰম এটাৰ ঠিকনা বিচাৰি ল'বই। সেইবাৰ ঠিকনা লিখা থাকিব ভাইটিৰ হাতত, আৰু মৰমবোৰ অকাত থাকিব আমাৰ ৰাখি। সকলো প্লেনিং মতে হ'ব, আপুনি একো টেনশ্যনে নল'ব। আপুনি কেৱল বেমাৰৰ ভাও ধৰি বিচনাত পৰি থাকক, আৰু বাকী যি নাটক কৰিব লগা আছে সেইখিনি ময়ে কৰিম দিয়কচোন। কিন্তু মই বুজি পোৱা নাই দেৱ বাবু, কি সিহঁতৰ মাজত কাজিয়াখন লগাই অ। তাৰ কি লাভ হ'ব? তাৰ কাৰণেতো দেউতাকে সকলো প্ৰপাৰ্টি যুগৰ নামত লিখি দিলে। এই দিব কিয় নিদিব? আপুনি কেৱল চাই থাককচোন, মই খেলখন ক'ৰ পৰা ক'লৈ লৈ যাওঁ আপুনি চাই। দুয়োজনে ঘৰৰ পৰা ওলাইছে দেউতা, মোৰ মানুহে পুৰা চকু দি আছে। এই আব দেখিলে কিহঁত আহি পাবই হ'ল, গতিকে এই আপুনি শুই থাকক, যাওক মই আছোঁ। ভালকে কামবিলাক কৰিবা। মই গোটে গোটে মোৰ পাৰ্টি আছে, দেৰি হ'ব। তুমি আকৌ ৰৈ দিয়া নেকি? হেৰি কোনোবা আহিব মানে মানে কি হ'ল? নাই কোন আহিব? বাবা, হা? মামা সেইবিলাক কথা নাজানো, শুনিবলৈ কি সেইবিলাক কথা একোৱেই নাজানো মই। মই কৈছো শুনা, বেলি আৰু তৰা আহিব। কি? সিহঁত আকৌ কিয় আহে? কি সাহসত সিহঁতে এইখন ঘৰৰ চোতালত ভৰি থব খুজিছে? মতলব এটাই, তোমাক ৰাখি পিন্ধাব, তোমাৰ লগত ভাল হৈ ল'ব, আৰু তাৰ পাছত এই সমস্ত প্ৰপাৰ্টি নিজৰ নামত কৰি ল'ব সিহঁতে। কেনেকৈ কৰিব? ইয়াক ইমান গোট কৰি পাৰিছে নেকি যে কোনোবাই আহি ইয়াক হাতত পঘা বান্ধি থৈ যাব, আৰু তাকে সি পবিত্ৰ ৰাখি বুলি ভাবি কি মূৰ্খ বুদ্ধক কৰি থাকিব? ইমোচনেল গেম খেলিব খুজিছে, আবেগৰ খেল। এই খেলখনত এইবাৰ মই গলকিপাৰ হৈ খেলা হৈ থাকে। আৰু যিয়ে ইয়াৰ গল পষ্টত গল দিব আহে নহয়, তাকে চালাম মই চাফা কৰি পেলাম। আৰে দৰকাৰ হ'লে মই আকৌ জেললৈ যাম, বেড বয় হ'ম, কিন্তু ইয়াক ইয়াক মই কেতিয়াও ষ্টুপিড বয় হ'বলৈ দিব নোৱাৰো। আৰে আফটাৰ অল আমিতো কাজিন ব্ৰাদাৰ হয় না। আমি আহিছোঁ। এইয়া তোমালোক আহি পালাহিয়ে। এই তোমালোকে কথা পতা, মই বৌক খবৰ দিম। হা, কথা পতা। অ বৌ, কিয় আহিছ ইয়ালৈ? চাওঁ তোৰ হাতখন দেচোন। কি সাহসত আহিছ ইয়ালৈ? আৰে ইয়ালৈ তোক আমি দুইজনীয়ে ৰাখি পিন্ধাবলৈ আহিছোঁ বাবা, হাতখনে না। আচল মতলবটো ক। চব কৈ আছো, আগতে তোৰ হাতখনটো তই দে। আৰে যা না বে! হে ৰাম, মোৰ লগত গেম খেলিবলৈ আহিছ? ইমোচন ঢালিবলৈ আহিছ? মোৰ পথ বনাবলৈ আহিছ? আমি এইবোৰ একো কৰিবলৈ অহা নাই। আৰে আমাক ইয়ালৈ মাতিছে। চাফাই নাগাবি মোৰ আগত। টকা লাগে, প্ৰপাৰ্টি লাগে, আৰে ভিক্ষা খুজি হাত পাতি লবি, কিন্তু এইবোৰ নাটক কৰি মোক ঠগাবলৈ নাহিবি। আমি এইবোৰ একো নাটক কৰিবলৈ অহা নাই। তহঁতৰ এই প্ৰপাৰ্টিও নালাগে আমাক। কি লাগে কি নালাগে সেই জোনে খুব ভালকৈ জানে। সত্যপ্ৰকাশ চৌধুৰীৰ য'ত যিমান প্ৰপাৰ্টি আছে সকলোৰে একমাত্ৰ উত্তৰাধিকাৰী হৈছে এই জোন। তাক বেলেগে ধান্দা কৰি একো লাভ নাই। সেইবোৰ ধান্দা থকা হ'লে ইমান দিনে আমি এটা পজা ঘৰত পৰি থাকিবলগীয়া নহ'লহেঁতেন। আৰে ভণ্টিৰ পৰীক্ষাৰ ফিজটো দিবলৈ মই এনেকে নাচি বাগি মানুহৰ ওচৰত মই হাত পাতি ফুৰিবলগীয়া নহ'লহেঁতেন। আৰে প্ৰপাৰ্টিটো বাদেই দে না, তোৰ চৌকল ফাদাৰ সত্যপ্ৰকাশ চৌধুৰীৰ পৰা আজিলৈকে এটা ফুটা কৰিও খুজি পোৱা নাই আমি। মৰমতে দিয়া চকলেটটো আজিলৈকে আমি দুইজনীয়ে সাঁচি থৈ দিছোঁ, মুখত দি পোৱা নাই। আৰু সেইখিনি আত্মসন্মান আছে কাৰণে ইমান লাঞ্চনা গঞ্জনা ভোগ কৰি তহঁতৰ সন্মুখত আজি আমি মূৰ তুলি থিয় হৈ আছো। আৰু তহঁতৰ বাবে মোৰ তল কৰি চলিবলগীয়া হৈছে। আমি সৎ সাহস নাথাকিলে মূৰবোৰ আপুনি দূৰ খাই যায়। কিমান সাহস আছে প্ৰমাণ লাগে নেকি? লাগে দেখুৱাই দে তোৰ হাতৰ জোৰ।
যাৰ দুটা সামান্য ৰাখি পিন্ধিবলৈ হাতত জোৰ নাই তাৰ সাহসৰ পৰীক্ষা লৈ কি লাভ লাভ লোকচানৰ হিচাপ বাদ দে সঁচাটো এয়াই যে তহঁত মোৰ একো নহয় লগতে এইটোও সঁচা যে তোৰ দৰে উদণ্ড মোৰ গৰম ল'ৰা এটা কাৰো একো হ'বও নোৱাৰো মূৰ্খ নহয় তেজ গৰম তেজ এই চাবি নেকি আর গরম তেজের নমুনা ইয়াৰ গাত বৈ থকা তেজখিনি আমাৰ গাতো বৈ আছে নমুনা আমিও দেখাব পাৰো কাৰ গাত দেখাব লাগে কওঁ বিগ্রেড সিনেমার সিগ্রেট ভিলে আৰু এক খোজ আগবাঢ়ি নাহিবি কালিৰ পৰা মোৰ অতখনে তামাম কলা ধোঁৱা এৰি আছে কিবা খং উঠিব লাগিলে আটাইকেইটাৰ মুখকেইখন কলা কৰি থৈ যাম চিনি পোৱা নাই ইহঁতক কিন্তু আমি ভালকৈ চিনি পাই গৈছো মামা সোণৰ চামুচ মুখত লৈ ডাঙৰ হৈছে সঁচা কিন্তু আজিলৈকে ইহঁতবোৰে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয় কোন কিয় তহঁতে হীৰা দিলে মোক নালাগে ইমান বেছি মূল্যৱান বস্তু দিয়াৰ সামৰ্থ্য আমাৰ নাই ঐ তোক খুব বেছি আমি মৰম দিব পাৰো চেনেহ দিব পাৰো আদৰ দিব পাৰো কিন্তু সেইবোৰ যদি কোনোবাই পাগলামি কৰি মাতলামি কৰি এনেকৈ চা দূৰলৈ চিটিকাই পেলাই দিব খোজে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য যে সি আচলতে মানুহ নহয় মানুহৰ ছদ্মবেশ ধৰি থকা এটা নিৰ্দয় নিষ্ঠুৰ দানৱ এইবোৰ ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে গোলাপ নাই এইবোৰ ডাঙৰ ডাঙৰ লেকচাৰ আমাৰ জোনৰ মগজত নোসোমায় তোৰ মগজত সোমাই নে নোসোমায় আৰু যদি সোমায় এই কথাটো সোমাই থৈ দে যে ইহঁত দুজনী বিজন গুণ্ডাৰ ভাগিন ছোৱালী হয় আৰু বিজন গুণ্ডাই ইহঁতৰে কনিষ্ঠ হ'বলৈ নিদিয়ে কোন বিজন গুণ্ডা মেট্ৰিক ফেল বাপেকৰ আন্দাৰ মেট্ৰিক পুতে তই বিজন গুণ্ডাক চিনি নাপাৱ নাপাওঁ তই তাৰ নামো শুনা নাই নাই শুনা তই তাৰ হাতে মাৰো খোৱা নাই নাই খোৱা নাই খোৱা যদি খা মুখ মাৰি থৈ গ'ল মুখ ঐ বেট বয় হয় মই তোক সোণৰ চামুচ চহি চহি ডাঙৰ হৈছে ঠিকেই কিন্তু আজিলৈ ইহঁতে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয় মই বৰ লাজ পাইছোঁ বৰ্ণালী ইমান আগ্ৰহেৰে প্ৰথমবাৰৰ বাবে ছোৱালী দুজনী আহি মোৰ ঘৰত ভৰি দিছিল আৰু সিহঁতক ইমান বেছি অপমান কৰি খেদি পঠিওৱা হ'ল অথচ মই একো গমেই নাপাওঁ ল'ৰা ছোৱালীকেইটা মিলন সিহঁতৰ নিজৰ ফালৰ পৰা হোৱাটো বিচাৰিছিলোঁ মই আমাৰ জোৰত নহয় কিন্তু কি হ'ল জানো মিলন যি অজন্তা সিহঁত দুজনীক মাতি নিছিলে এতিয়া তেওঁৱে কয় তেওঁ বোলে সেইবোৰ কথা একো নাজানে ইপিনে মোৰ ভাইটো মোৰ পলকা মাৰিছে এনেকুৱা ভাবে যেন আটাই মোৰ পিঠিৰ পিছফালে থিয় হৈ মোৰ বিৰুদ্ধে চক্ৰান্ত কৰি আছে অথচ মই একো গমেই নাপাওঁ মনে মনে থাক মাতক এটাই মাতক আপোনাৰ ছোৱালী কিয় মাতিব লাগে তাইৰ কাৰণে যত সব জঞ্জাল হৈছে এটা নামানলে কেনেকৈ হ'ব কি হৈছেনো কি কৰিলে বেলিয়া মনীষ তাৰ মগজটো তুমি ধুই পেলাইছা কি ক'লো আকৌ মই 10 লাখ টকাৰে মই মোৰ ল'ৰাক চাকৰি কিনি দিছোঁ সি চাকৰি কৰা অফিচটোৰ অফিচাৰৰ জীয়েকৰ লগত ইয়াৰ মই বিয়াখনো ঠিক কৰি পেলাইছোঁ যাতে ইয়াৰ প্ৰমোচন বৰ তাড়াতাড়ি হয় পিছে নাই ই পেটাই বোলে তোমাৰ বাহিৰে বেলেগ কোনো ছোৱালীকে বিয়া নাপাতে দম্ভ মাৰি ঘোষণা কৰিছে বেলেগ মই ভাল পাওঁ দেউতা বিয়া পাতিব লাগিলে মই এইকে পাতিম আৰু এইখিনি কথা কোৱাটো একো দম্ভালি মৰা নহয় জানি শুনি
জানি শুনি পদ্মাবৰ বোকাত ভৰি দিয়াৰ দৰে কথা আহিব এই বিয়া মই কোনো পধ্যেই মানি নলওঁ কিয় বেলিৰ কি দুখ তাইৰ জন্মতেই দুখ আছে দুখ মই কৰিছোঁ যদি কিবা শাস্তি ভুগিবলগীয়া হয় তেতিয়াহ'লে মই ভুগিম অনাহকত আপুনি মোৰ ছোৱালীজনীক কাঠঘৰত থিয় কৰাইছে কিয় এইবোৰ মোৰ পাৰ্চনেল প্ৰব্লেম মই পাৰিম নিজে সলভ কৰিব মাক দেউতাকৰ ওচৰত সন্তানৰ কোনো কথাই পাৰ্চনেল নাথাকে সন্তানে আঘাত পালে মাক দেউতাকৰ কষ্ট বেছি হয় ইও মোক বহুত কষ্ট দিছে মোৰ অহংকাৰত আঘাত হানিছে মই কেতিয়াও অহংকাৰ কৰি কথা নকওঁ কিন্তু যিহেতু আপুনি মোৰ ছোৱালীৰ জীৱনক লৈ প্ৰশ্ন উত্থাপন কৰিছে তেতিয়াহ'লে ময়ো অহংকাৰ কৰি কওঁ শুনক আপোনাৰ ল'ৰাই চাকৰি কৰি যিকেইটা দৰমহা পাব তাতকৈ বেছি দৰমহা মোৰ ড্ৰাইভাৰে ড্ৰ কৰে যিটো অফিচত আপোনাৰ ল'ৰাই চাকৰি কৰিব মোৰ তেনেকুৱা 4টা অফিচ অসমৰ বিভিন্ন ঠাইত চলি আছে আপুনি যিজন অফিচাৰৰ জীয়েকৰ লগত আপোনাৰ ল'ৰাৰ বিয়া খাটাং কৰিছে তেনেকুৱা গন্দাই অফিচাৰে বিহু পূজাত মোৰ পৰা কিবা এটা পাম বুলি মোৰ ঘৰৰ সন্মুখত থিয় হৈ থাকে তেনেকুৱা এজন মানুহৰ জোৱাই হ'বলৈ বহুত উপযুক্ত ল'ৰাই শাৰী পাতি থাকে আৰু আপুনি বাপেকটো হৈও নিজৰ সন্তানক সেই সুযোগটোৰ পৰা বঞ্চিত কৰিব বিচাৰিছে মই কিন্তু মোৰ সন্তানক বঞ্চিত নকৰোঁ তাই নিজৰ জীৱন সংগীজন নিজেই বাছি লওক চৰ্ত মাত্ৰ এটাই কন্যাদান কেৱল মই কৰিম কেৱল কন্যাদানেই কৰিব নে তোৰ বিশাল সম্পত্তিৰ অংশ এটাও দান কৰিব কথাটো ভালকৈ বুজাই থৈ নগ'ল নহয় শুনকচোন কথাকেইটা শুনি বিৰাট ভাল লাগিল মা এনেকুৱা লাগিল যেন মই এটি নৱজাতক কেঁচুৱা কোনোবাই যেন মোক কোলাত তুলি ওপৰলৈ দাঙি ধৰিছে আৰু চিঞৰি সুধিছে চিনি পাইছনে নাই মই তোৰ দেউতাৰ মাজনী নাজানো মা এয়া দেউতাকৰ সঁচা মৰম নে সেইদিনা পুতেকে দিয়া আঘাতত ঘঁহি দিয়া এটা কম দামী মলম তই কথাবোৰ কিয় তেনেকৈ ভাব ভাবিবলগীয়া হয় মা ভাবিবলগীয়া হয় পৰিৱেশ পৰিস্থিতি কেতিয়াবা কিছুমান কথা ভবাই তোলে এটা সময় ভাবিছিলোঁ জানা যে এই মনীষৰ বাহিৰে চাগে আন কোনো ল'ৰাই মোৰ কাৰণে উপযুক্ত জীৱন সংগী হ'ব নোৱাৰে কিন্তু আজি ভাবিছোঁ সত্যপ্ৰকাশ চৌধুৰীৰ দৰে ইমান এজন ধনী ব্যৱসায়ীৰ জীয়েক হৈ মই ইয়াৰ ডিঙিত কিয় মালা পিন্ধাবলৈ যাম কি কৈ গ'ল শুনা নাই তোতকৈ বহুত বেছি উপযুক্ত ল'ৰাই তেওঁৰ ঘৰৰ সন্মুখত লাইন পাতি থিয় হৈ থাকে সেই লাইনত থিয় হৈ থকাবোৰক অকণমান জুখি মাখি নোচোৱাকৈ তোক কেনেকৈ ডিঙিত ওলমাই লোৱাটো এটা ডাঙৰ মূৰ্খামি নহ'ব জানো মোৰ কাৰণে এইবোৰ কি কথা কৈছ দিব তেওঁ কৈছে নহয় তেওঁৰ প্ৰপাৰ্টিৰ আধাখিনিয়ে বোলে ছোৱালী দুজনীৰ নামত দিব আমি কথাটো অলপ ভালকৈ আলোচনা কৰি লওঁ নালাগে কোনো দৰকাৰ নাই আপোনালোকে এতিয়াই এইখন ঘৰৰ পৰা ওলাই যাওক আপোনাৰ ল'ৰাকো ভালকৈ বান্ধি থৈ দিব যাতে ৰছী ছিঙি সি মোৰ কাষলৈ দৌৰি ওলাই আহিব নোৱাৰে আৰু যদি আহেও নহয় মোক তাৰ চকুৰ সন্মুখতে দেউতাই চাই দিয়া কোনোবা ধনী ল'ৰাক আঙুঠি পিন্ধাই বিলাসী গাড়ী দেখি গুচি যাম গাড়ীৰ চকাৰ ধূলিখিনি খোৱাৰ বাহিৰে বেলেগ একো নাপাব আপোনাৰ ল'ৰাই আৰু বিয়াৰ প্ৰস্তাৱ লৈ আপুনি আৰু কোনোদিন নাহিব এইখন ঘৰত আহিলে কিন্তু সঁচা কথা কৈছোঁ আপোনাকো মই বান্ধি থৈ দিম যাতে আন কোনো বিয়াৰ বজাৰত নিজৰ সন্তানক গৈ আপুনি নিলাম কৰিবগৈ নোৱাৰে তুমি মোক বান্ধিবা ইমান অপমান বল ইয়াৰ পৰা সাপেও চাগে ইমান সোনকালে মুঠ খলাব নোৱাৰে যিমান সোনকালে তই মুঠ খলাইছ তই হাত নহয় অথচ জেগাত খুজিব কিন্তু ঠিক জানো বিয়া কৰাই নিলেও ইয়াৰ ঘৰখনে কিন্তু কেতিয়াও মোক সন্মানৰ চকুৰে নাচালেহেঁতেন মা টকাৰ লোভত মোক বিয়া কৰাই নিলেহেঁতেন সঁচা পুৰণা
নহ'লে মোক ইহঁতবোৰে ডাষ্টবিনত পেলাই থৈ দিলেহেঁতেন। এনেওতো এই মানুহবোৰে আমাৰ নিচিনা মানুহবোৰক ডাষ্টবিনৰ জাবৰ বুলিহে বিবেচনা কৰি আহিছে। তেওঁলোকৰ ওচৰত আমাৰ নিচিনা এই জাবৰবোৰৰ দামনো কিমান দিন থাকিব কোৱা? মান সন্মান চব জলাঞ্জলি দি তুমি গোটেই জীৱনটো তুমি পাৰ কৰিব পাৰিছা মা, কিন্তু মোৰ সিমানখিনি ধৈৰ্য, সাহস, ক্ষমতা মোৰ নাই অ' মা। আৰু অকণমান মৰম, অকণমান সন্মানটো ময়ো বিচাৰোঁ নহয় অ' মা। আজিলৈকেতো চোৱা না, আজিলৈকেতো কাৰোৰ পৰা একোৱেই বিচাৰি নাপালোঁ নহয়। এদিনলৈ তোমাক সুধি নাপালোঁ বেলেগৰ দেউতাকবোৰ যে লগত থাকে, আমাৰ দেউতাজন আমাৰ লগত নাথাকে কিয়? কেতিয়াবা তুমি মাত্ৰ ধমক দি কৈছিলা যেতিয়া সময় হ'ব দেউতাৰ নিজে আহিব তহঁতৰ কাষলৈ। তেওঁ কেনেকৈ আৰু মৰম বিচাৰি বিচাৰি তহঁতে আমনি কৰি নাথাকিবি। আৰু সেইজন দেউতাই আজি আহিছোঁ হা, মই একো নকওঁতে মোক উপজাচি কন্যাদান কৰিম বুলি ঘোষণা কৰি থৈ গ'ল। অথচ যাক দান কৰিব তাক মই গালি দি খেদি পঠিয়াবলগীয়া হৈছে। মুঠ সলোৱা সাপৰ মই ভাও দিবলগীয়া হৈছে। জীৱনবোৰত ভালি ইমান যত কিয় মা? সুন্দৰ ৰীতিমত কথা এটা বস্তু নাচৰ নিচিনা কিয় হ'ব নোৱাৰে বাৰু? কিয় নিজৰ দেউতাক আমি নিজৰ দেউতাজনক আমি দেউতা বুলি মাতিব নোৱাৰো? কিয় এই ভাল পোৱা মানুহজনক আমি মনৰ আসনখনত আমি চোৱা বহুৱাব নোৱাৰো? আমাৰ এনে দুৰ্বল মানুহবোৰক নচুৱাই তোৰ হেঁপাহ পলোৱা নাই ভগৱান। আৰু কিমান নচুৱাবি অহা? চকু পানী পৰি পৰি পিছল হৈ গৈছেগৈ এই মজিয়াখন। সপমনৰ জ্বালা সহি ভাগি গৈছেগে অন্তৰখন। অৱহেলাৰ বোজা কঢ়িয়াই দম নাইকিয়া হৈ গৈছেগে এই কলিজা। ইমানতে শেষ কৰ না ভগৱান। হাতযোৰ কৰি কৈছো ভাই, আমাক অকণমান শান্ত হৈ চলিবলৈ দে না, আমাৰ এনেকে ধৈৰ্যৰ পৰীক্ষা ল'বলৈ যদি কোনোবা এখন অতিষ্ঠ হৈ তাণ্ডৱ নাচিবলৈ লওঁ নহয়, চকু পানী পেলাই উদ্যান নৃত্য কৰিবলৈ লওঁ, তেতিয়া কিন্তু তই লাজ পাবি ভগৱান, তই লাজ পাবি। বিশ্বাস কৰ, তোক লাজত পেলাই আমাৰ আৰু নিলাজ হ'বলৈ মন নাই। আমাক তই আৰু নিলাজ হ'বলৈ নিদিবি না অ' ভগৱান, প্লিজ। মই ভবাই নাছিলো বেলি কোনোবা দিনা তই তোৰ জীৱনৰ পৰা এনেকৈ হেৰি পঠিয়াবি মোক। মোৰ এতিয়াও বিশ্বাস হোৱা নাই জানো, এতিয়াও ভাবি আছো সেইবোৰ জন্তু অভিমান যেন তই যোগাইছ মোক আৰু মোক কেতিয়াও নামত। কেৱল বটল আৰু চিলিমেৰে দিল খুচ হৈ যায় নেকি হা? কি বঢ়িয়া বটল কৰিছে দেখা নাই? এই কেণ্ডেল এইফালে। আৰে বাবা, এনেহেন বটল দিল খুচ কৰিবলৈ বেলেগ আইটেমো লাগেতো। লাগে না? লাগে। আইটেম আহি আছে। বতৰ বেয়া হৈছে, মই কি কৰিব লাগে এতিয়া? ক্ৰচিং ক্লাছ দেৰিলৈকে আছিল। নালাগে বা আহিব নালাগে, মই গৈ আছো।
ৰাতিখন অকলে অকলে কলৈ যোৱা তুমি বতৰো বেয়া ৰবা 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 অকলে অকলে যাব নোৱাৰা নহয় ৰিক্স আছে তো বলা আমি সকলোৱে মিলি তোমাক আগবাঢ়াই হ'ব না বাবা ভালো ভালো কৈছো আগৰ পৰা গোচ ফটুৱা এৰি দে বুলি কৈছে কথা নেমানো মানে হা কেণ্ডেল হেণ্ডেল কি চাইছ ফালি পেলাই দে হয় তাৰ কাৰণে 10টা ঘুচা মাৰি হিৰো হ'বলৈ যোৱা কি দৰকাৰ পৰিছে মই একেবাৰে হিৰো হ'বলৈ গৈছে কি চাহ পানী বটল নিলে চাম দে কোনোবাই পেটত ডেগাৰ বহুৱাই থৈ যাব তেতিয়া গম পাব ইহঁত সোপা হোলা হ'লে তেজ ওলালে কিমান কষ্ট হয় মানে তেজবোৰতো একেই ন বীর পুরুষৰ মেডেল পাব নোৱাৰি গুণ্ডা বদমাছ বুলি বদনাম হে আৰ্জিব পাৰে সব ভালকে থাকছোন হাতখন তই আমি বদনামি থাকোতে বেলেগে আৰু বদনাম হোৱাৰ দৰকাৰ নাইতো ৰক্ষিতাৰ জীক বুলি গালিও দিব আৰু সেই ৰক্ষিতাৰ জীয়ে কৰে ৰক্ষক হ'বলৈও আহিব অকণ মানুহ যদি লাজ কাজ থাকিলতে নহয় ইহঁত সোপাৰ মুখত মদৰ গুণ হাতত তেজৰ গুণ চোলাত চাই কিমানলৈকে ধোৱা নাই তাৰ হিচাপেই নাই এটা বেছিব পৰা বস্তু হোৱা হ'লে এইবোৰ বেছিয়ে বহুত টকা ঘটিলেহেঁতেন ইহঁতবোৰে তোৰ কি হ'ল আকৌ পালাই ল'ব সময়ত আহি হ'ব দে এতিয়া ফেকুৰি থাকিব নালাগে সোনকালে ঘৰলৈ যাব নহ'লে মায়ে চিন্তা কৰিব নহয় বতৰ ইমান বেয়া কৰিছে বৰষুণ আহি নেকি ঠিক নাই বাটত অটছটো একোৱেই নাই ভণ্টি উপায় নাই খোজকাঢ়িলে সোনকালে ঘৰলৈ যাব লাগিব ভালে ভালে সকলো কথাতে যুদ্ধ কৰি মৰিবলৈ ইচ্ছা নাই মোৰ আবে খালিলে জোৰকে তুই যদি মিছান হয় একেবাৰে সঁচা কথা যোনে দুই ভনীয়েকক বাইকত উঠাই ঘৰত থৈ আহিছিল বুঢ়াই বৰ ফূৰ্তিত জনাইছে খবৰটো মানে চক আৰু বেছি মিলাপ্ৰীতি হোৱাৰ আগে কিবা এটা কৰক না কি কি লগাই দিয়ক জুই আজি এখন এবাৰ অলপ বেলেগ ধৰণে লগাব লাগিব কাজত কুৰুক্ষেত্ৰৰ যুদ্ধত এবাৰ দুইটা পৰিয়ালকে চাফা কৰিব লাগিব মগজ কটোৱাই চান্সটো উলিয়ালো দেউতা মইতো হাত চলাবলৈ ৰেডি বাদ উমরি জামরে আদর একা জোরে ধুলি কুমরে মনৰ আকাশখনি ৰাঙলি ডাঙৰি
আমাৰে জীৱনী জোন বেলি তৰাৰে সপোনৰে কাহিনী শিকলিৰে বন্ধাখন ভাঙি যায় হিয়াখন চকুলোৰে কোবাল ধন উঠি যায় মনৰ ৰং মাথো আবেগে কিয় চিঞৰে আজীৱন মোৰ তেজ মোৰ মৰম মোৰ তেজ মোৰ মৰম মোৰ তেজ মোৰ মৰম মোৰ তেজ মোৰ মৰম জোন জোন কি হ'ল আজি হঠাৎ এনেকৈ মোৰ ৰুমত যে বহুদিন পিছত বহুত বহুত কষ্ট খোৱাৰ পিছত আজি মোৰ জীৱনৰ আকাশখন মুকলি হোৱা যেন লাগিছে খং অভিমানৰ কলা মেঘবোৰ আঁতৰি যেন আকাশখনত জোন বেলি তৰাই একেলগে ভুমুকি মাৰিছে জানি ভাল লাগিছে যে তই প্ৰথমবাৰৰ বাবে ভাতৃৰ দায়িত্ব পালন কৰিছ বেলি আৰু তৰাক বিপদৰ পৰা বচাইছ ছোৱালী দুজনীৰ কি যে ফূৰ্তি তোৰ বাইকত উঠি মই কৈছো সিহঁতক মোৰ ল'ৰাটোৰ মূৰটো গৰম হ'লেও অন্তৰখন কিন্তু বৰ কোমল এই কোমলতাখিনি কেতিয়াও বিসৰ্জন নিদিবি জোন তহঁত আটাই মোৰ তেজ মোৰ মৰম আমি বুঢ়া বুঢ়ীবোৰ আজি আছো কাইলৈ মৰি থাকিম কিন্তু তহঁতে একেইখিনি তেজ লৈ একেইখিনি মৰমৰ সূতাৰে বান্ধ খাই তহঁত থাকি যাবি তেতিয়াহ'লে কি লাভ এই কাজিয়া পেচালবোৰ কৰি মানি লৈছো সেই পৰিয়ালটোক মই সামাজিকভাৱে স্বীকৃতি দিব নোৱাৰি মই এটা ডাঙৰ পাপ কৰিছো আৰু মোৰ একমাত্ৰ পুত্ৰ হিচাপে তই সেই পাপৰ প্ৰায়শ্চিত্ত কৰাটো বিচাৰিছো আশা কৰো তই মোক নিৰাশ নকৰিবি চব কাম ময়ে কৰিব লাগে চব কাম মই কৰিব লাগে মই পুতেকো হ'ব লাগে মই ভাইকো হ'ব লাগে মুঠতে চব দায়িত্ব মোৰ আৰে কিয় ইমান দায়িত্ব ল'ম মই কি খৰচ পৰিছে মোৰ ইমান দায়িত্ব লৈ ফুৰিবলৈ বৰ দেখোন একেবাৰে সাহস দেখুৱাই ফুৰে তোমাৰ দুই জীয়েৰে পিছে সেইদিনাখন কিয় সেই গুণ্ডাকেইটাক দেখি পেনপেনাব ধৰিছিল সেইদিনাখনে কিয় এই ভাইকটোক লগা হ'ল মনৰ কথা এটা ক'বলৈ কোনো নাই অকণমান হাঁহি ফূৰ্তি কৰিবলৈ কোনো নাই মোৰ ৰাতি মদ খাই আহিলে গালত দুটা চৰ্দি সেই সোপা কিয় গিলি আহিছ ভাইটি বুলি ক'বলৈ কোনো নাই মোৰ চালা হকে বিহকে দাদা হৈ দাদাগিৰি চুটাবলৈ কোনো নাই মোৰ সেই কোনো নাই মোৰ সিহঁতে আহি চব আছে কৰি পেলাব নোৱাৰে নেকি মই এই হাত কাটি সিহঁতক দেখুৱাব লাগিব যে আমাৰ তেজবোৰ একে হয় কেৱল মই এই অন্তৰ ফালি সিহঁতক দেখুৱাব লাগিব
যে আমার মরমবোৰে কি হয় সব মই কৰিব লাগে সব মই কৰিব লাগে মই গৈ সিহঁতক দেখুৱাই থৈ আহিব লাগিব নেকি যে সিহঁতে মোক পিন্ধাবলৈ অনা ৰাখি দুটা মই পেলাই দিয়া নাই সাঁচি থৈছো মই গাৰুৰ তলত চাহ নোৱাৰো মই ভগৱানে ইমান ধৈৰ্য ইমান বুদ্ধি দিয়া নাই মোক অলপ টেনচন পালে টোপনি আহি যায় মোক শুই দিওঁ এই ৰাখি দুটাৰ ওপৰত চাহিয়া দুই ভনীৰ কোলাত কেনেকৈ শুই আছে এটা বিকলাংগ ভাই ভূষণ মেনেজাৰে কৈছে নহয় বাঘ ভালুক দেখুৱাই হলেও মেম চাহাবক আনিবই তামাম বিশ্বাস কৰে মেম চাহাব তোকো বিশ্বাস কৰে আৰু সেই বিশ্বাসত প্ৰচণ্ড আঘাত হনা আজিয়ে উপযুক্ত সময় গাড়ীখন আহিছে দেখোন দাদা গাড়ী যা লুকা 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 আহক মেম ইয়ালৈকে আহক আংকুল ইয়াতহে আছে এই কথা কিন্তু কাটি ঠিক আছে কিহে দেৱৰ্ষণ এই ৰাতিখন তুমি যে মোক ইমান খৰখেদাকৈ মাতি নাই কিছুমান কাম খৰখেদাকৈ কৰিব লগা হ'ব সময় কাৰো কাৰণে ৰৈ নাথাকে দিয়কচোন অযথা পাতনি নেমেলিবা যি ক'বলৈ মাতিছা মোক চিধা চিধিকৈ কৈ দিয়া এনেও আজি দুদিনমানৰ পৰা মই তোমালোকৰ কথা বতৰা চাল চলন বৰ এটা ভাল দেখা নাই ভাল হ'লেহে ভাল দেখিব আপুনিতো দাদাৰ ছেকেণ্ড হেণ্ড ফেমিলিটো চাফা কৰিবলৈহে মোক হায়াৰ কৰি আনিছিল মই পিছে আপোনালোকৰ দুইটা ফেমিলিকে চাফা কৰিবলৈ এই ভূষণ মেনেজাৰক হাত কৰিলোঁ কি এইবোৰ সঁচা কথা নে ভূষণ উপায় নাই মেম সদায়তো মালিকৰ তলত গোলাম হৈ চলিব নোৱাৰি আমাৰ কেতিয়াবা মালিক হ'বলৈ মন যায় 2 নম্বৰী কৰিবলৈ মন যায় মিছেছ অজন্তা চৌধুৰী গাদ্দাৰ তই মোৰ নাম ধৰি কথা ক'ব মাফ কৰিব আপোনাৰ দৰে মানুহবোৰ শ্বহীদ নহ'লে আমাৰ দৰে খোকোৱা মনবোৰ স্বাধীন নহয় গভীৰ চক্ৰান্ত কৰি হত্যা কৰা হলে মানুহজনী আৰু এই চক্ৰান্তৰ কথা শুনিলে জোন কিন্তু পাগল হৈ যাব দে এটা কথা মই বুজি পোৱা নাই এই ৰাতিখন আপোনাৰ পৰিবাৰে এই দুখৰ ঠাইলৈ কিয় আহিছিল আমি জানো আমি মানে মইতো জানোৱেই মেম ইয়ালৈ আহিম বুলি কোৱা মই এইটো গাড়ী পঠিয়াই দিছিল কলৈ যাব বুলি কৈছিল তেওঁ এনেকে শুই আছো কিয় দেখে নাই মই আহিছো খুদ্দামা আজি মই মদ খাই আহিছো নেকি খুদ্দামা আজি মই ভাত নোখোৱাকৈ শুই যাম নেকি তই কিবা এটা কনা তই এনেকে থাকিলে মই যদি পাগল হৈ যাম মৰি থাকিম মই সিহঁতে তোমাৰ মাক মাৰি পেলালে কোনে মাৰি পেলালে মোৰ মাক কোনে মাৰিলে নাজানো কিন্তু বেলি আৰু তৰাৰ মাকে বোলে মেমক ইয়ালৈকে মাতি পঠিয়াইছিল সম্পত্তিক লৈ কিবা বুজা পৰা কৰিবলৈ এইবোৰ মিছা কথা
তেনেকুৱা কিবা হ'লে বৰ্ণালীয়ে মোক জনালে এই কিনো কথাবোৰ কৈ থাকে দাদা মাদাৰৰ দৰে কামবোৰ কৰিবলৈ আগতে কাৰোবাক কোনোবাই জনাই লয় নেকি এই গুণ্ডা মোমাইকটো আছে নহয় বিজন গুণ্ডা নেকি তাক চাগে আগে ফিটিং কৰি থৈ দিছে ৰাস্তাত ধৰি কাম বেলা কৰিব ঐ ডাঙৰ জৰি কম বস্তু নেকি বাদে কথা নবকিবি ইমান জঘন্য কাম সিহঁতে কেতিয়াও কৰিব নোৱাৰে মই কিন্তু পাৰো মই কিন্তু পাৰো আজি চালনি কৰি পেলাম সিহঁতক পিষ্টলটোৰে বা ই কি কৰে উলিয়াই দিব এফালে মাৰদাৰ আৰু আনফালে মাৰদাৰ কৰাৰ অপৰাধত জেল বা ফাঁচি এটা গুলিত দুটা শিকারি তিনটা কিন্তু বরবেদ বই দে যিমানে আমাৰ প্ৰগ্ৰামবোৰ ইনচুৰেঞ্চত আহিছে সিমানে ইহঁতবোৰৰ সুৰগৈ অসুৰ হৈ গৈ আছে ঐ পাখণ্ড তই এনেকৈ এইটো চেহেৰাত গান গালে আমি নাচিম কেনেকৈ কচোন তই পাৰিবিতো আমাৰ প্ৰগ্ৰামত গান গাব অ'কে অ'কে ন' টেনশ্যন ফালি পেলাম ফালি পেলাই পাব্লিকে আমাক ফালিব তোৰ লগত এনেকৈ ন' টেনশ্যন এক মিনিট অ'কে ছোৱালী ধুনীয়া এই মোবাইলটো নকিয়া এই হাতত কিৰিং বাজে একেলগে গৰি সাগৰে ৰাজপথত আমাক প্ৰগ্ৰেমৰ কাৰণে ভাল গান লাগে আমাক নাচিব পৰা মানে নাচিব পৰা অ'কে এই ঠাণ্ডাত ভাতে গাল ঐ ইনষ্টাগ্ৰামৰ মা আজিকালি ছোৱালীবোৰৰ ৰঙা বগা গাল ভগৱান আমাক এইবোৰ পেৰডি টাইপ নালাগে ভাল ৰিদমিক গান লাগে আমি নাচিব নচাৰ প্ৰগ্ৰেম আমাৰ ভাইৰেল সং অ'কে পে 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 তোক মই এটা লাষ্ট চান্স দিছোঁ যদি তোৰ কিবা ভাল গান আছে তই গা নহয় তই এবাৰ যা দে নালাগে মই বেলেগ সুপারিত গান ओके नो टेंशन ओके माल पिएंगे हम तो माल पिएंगे तुमरी कर भाती में माल पिएंगे ओके भल गान ओके सौ दिएंगे और तुमको एक पत्थर तोलिया सौ दिएंगे तो ये पजा ताई तो मुला ये पा तो उला तो ना लगे कब जा फाटा जा ভগৱান মানে কি যে মই কি কৰোঁ কচোন এইবোৰ মানে এইবোৰ গায়কৰ দ্বাৰা নহ'ব মেম আপোনাৰ চব কষ্টৰ পণ্ড হ'ব তাকেতো চাচোন আমি যেতিয়া ট্ৰেক বজাই নানাচো লাইভ কৰোঁ কাৰণে আমাৰ প্ৰগ্ৰেমৰ টিকেট কাটিবলৈ আহে পাব্লিকে মইতো 200 টিকেট বিক্ৰী কৰিলোঁ মই 150 বাপৰে ইমান সোপা টিকেট বেচিছোঁ যদি এতিয়া প্ৰগ্ৰেমটো আগৰ মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে বিৰাট লাজৰ কথা হ'ব দেই মানে মনিজাক লগ পাইছিলোঁ মই আমাৰ প্ৰগ্ৰেমত কোনে গান গাব সুধিছিল মই ঠিক হোৱা নাই বুলি কৈছোঁ আৰু কিবা কৈছিল নেকি নাই কোৱা কিন্তু এটা মেছেজ পঠিয়াইছে মোৰ মোবাইলত আপোনাক দেখুৱাব কৈছে কৈ দিবা বেলেগ মোৰ অবিহনে তাকে সফল হ'ব নোৱাৰে তাই কাৰণে মই মনৰ বিপৰীতে গৈ চাকৰি কৰিব লগা হ'ল তাই কোৱাৰ কাৰণে মই গান এৰিব লগা হ'ল ইমানখিনি কৰাৰ পাছতো তাই মোক এৰি থৈ গুচি গ'ল মোক প্ৰায় পটল নাই পদে উঠি খুৱাব তাই মোৰ ভাল পোৱা ইমানো অৰ্ডিনাৰী আছিলে কোনোবাই জাবৰ কৰি দলিয়াই দিব আৰু যিয়ে দলিয়াই দিছে তাইৰ নিজে ডাষ্টবিন হ'বলৈ বাধ্য ঠিকেই কৈছে আমিবোৰতো ডাষ্টবিন আৰু তাইৰে খং খুবোৰ য'ত জাবৰ হৈ পৰি থাকে য'ত আমাৰ চকু পানীবোৰ জাবৰ হৈ পৰি থাকে আরে ভাগিন সালা তহঁতৰ প্ৰগ্ৰেমৰ পাব্লিচিটিৰ কাৰণে মই কি নতুন টেকনিক ইউজ কৰিছো কি আরে ওয়ালত তো ব্যানার পোস্টার সবেই লগায় কিন্তু আজিলৈকে ব্যানার পোস্টার পিন্ধি কোনো পাব্লিচিটি কৰা নাই এক মিনিট এই সিম নোহোৱা মোবাইলৰ মিছ কল ছাৰ আবিৰ্ভাৱ হ
পাব্লিচিটি ভাগে কেনেকে? একো নাই ইহঁতে মানুহৰ বেডৰুমে লেট্ৰিনে বাথৰুমে পাকঘৰে সোমাই গৈ পাব্লিচিটি মই এনেকে ল'ব। একো নাই চাই ইয়াক পুৰা চুটি কৰি পিন্ধাই দিছো এইবিলাক আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে ভাল পায় আৰি আৰি কাউৰী ঠেংগিৰাই ক'লে ক'লে নুমখোপা কি হ'ব নুমখোপা ইহঁতেও ভালিব আৰু ইয়াক চা ইয়াক পুৰা লম্বা কৰি পিন্ধাই দিছো ইয়াক দেখিলে যাতে দৰ্শকে গম পাই যায় আমাৰ প্ৰগ্ৰেম কিমান দীঘলীয়া হ'ব এই দীপিকা পাডুকনৰ ভেনিটি বেগ চব যা ইহঁত তাক লৈ যা ইয়াৰ নুমবিলাক উভালি উভালি হোষ্টেলে হোষ্টেলে ঘূৰাই লৈ আহ যা যদি পোষ্টাৰ ভাতি যায় ফেভিকল লগাই লবি অ মা ক'ত হেৰ' জধা মূৰ্খ ফটা পোষ্টাৰত ফেভিকল লগাবি য'তে ত'তে ফেভিকল লগাই মৰিব খুজিছ যা ৰম্ভা মেনকাৰ ভনীয়েকহঁত ভালকে চকু দিবি ইহঁতক পগলা ফাটেকৰ গাড়ী উঠাই লৈ যাবলগীয়া হ'লে বৰ লাজৰ কথা নিবই এইটো চেহেৰাটিহঁতক লৈ যাম দে নাই এইবিলাক আজিকালি চলিছে আচ্ছা তই খবৰ এটা পাইছ ন নাই পোৱা মই পাইছোঁ কি খবৰ কিন্তু সঁচা নে মিছা নাজানো আৰে খবৰটো কোৱা এই সত্যপ্ৰকাশ চৌধুৰীৰ ঘৈণীয়েকক বোলে কোনোবাই অলৰেডি চিৰজনীয়তে তাৰ মাকক কোনোবাই মাৰ্ডাৰ কৰিছে এই কাম তই কৰা বুলি ভাবি পুতেকটো তোক বিচাৰি ফুৰিছে মই আমাৰ ঘৰটো বিচাৰি গৈছিল তাক বিচাৰি নাপায় এই টুকুৰা জ্বলা জুই হৈ ওলাই আহিছে কি তোক বিচাৰি শিয়ালৈ আহিব পাৰে তই কৈ জানো মোৰ মাৰ্কেজ কেইটা খৰচা বুলি ভাবিছিলি নহয় আৰে মদ খাব পাৰো মাতাল হ'ব পাৰো সেই বুলি ইমানে পূৰ্বক নহয় মই আজি তহঁতৰ তেজেৰে মাৰ ডেড বডি ধুম যদি তহম আছে গুলীয়া তই মোক ময়ো চাই যাওঁ তোৰ গুলিত কিমান তেজ সৰে কিমান মৰম সৰে এইয়া চাওক সকলো প্ৰপাৰ্টি আপোনালোকৰ নামলৈ আনিবলৈ কাগজ পত্ৰ ৰেডি এতিয়া কেৱল বুঢ়াই চহীটো কৰি দিলেই হ'ল আৰু আজি যদি পুতেকৰ গুলিত জীয়েক মৰে তেতিয়াহ'লে পুতেক চিধাইছিল আৰু অকলশৰীয়া হৈ পৰিব চালা বুঢ়া তাৰ পাছত বুঢ়াৰ হাতখন কাটি চব কাগজতে চহী কৰি ল'ম মই বুঢ়া চাফা বুঢ়াৰ ডেড বডিৰ ওপৰত তাণ্ডৱ নাচিম মই চবেই চকু ঘোপা কৰি কৰি চাব লাগিব এই বেদ বৈৰ তাণ্ডৱ কি চাইছ মাৰ মোক পাই তই এক মাৰিব লাগিব আমাৰ মাক মাৰিব লাগিব আমাৰ ডেড বডিবোৰ গছকি গছকি তাণ্ডৱ নাচিব লাগিব তই আৰে বহুত কাম আছে তোৰ কৰিবলগীয়া দে গুলিয়াই তই আজি তইতো মোক মাৰি পেলাবই লাগিব কিয়নো আমি বুঢ়াবোৰ বেয়া মানুহ কিয় কিছু নোহোৱা আমি বৰ দুখীয়া ডাল দৰিদ্ৰ দুৰ্বল মানুহ এইবোৰ মানুহে কেতিয়াও কোনো আশা কৰিব নাপায় কিন্তু আমি কৰিছিলোঁ নিজৰ দেউতাক আমি দেউতা বুলি মাতিব খুজিছিলোঁ ভুল কৰিছিলোঁ কোনোবাদিনাখন আমি মাহীমাৰ ভৰি চুই আমি আশীৰ্বাদ লোৱাৰ সপোন দেখিছিলোঁ ভুল কৰিছিলোঁ তোক দুহাতত চা দুটা ৰাখি পিন্ধাই আমি দুইজনীয়ে তোক ভাইটি বুলি চিঞৰি চিঞৰি মতাৰ আমি সপোন দেখিছিলোঁ ভুল কৰিছিলোঁ যিমানে ভয়ানক বিপদ নাহক কিয় তাৰ লগত যুঁজিবলৈ আমাৰ কাৰণে আমাৰ ঢাল হৈ থাকিব এই ভাইটি আমাৰ চকুত চকু পানী দেখি দেখি গৰজি উঠিব আমাক হুহাবলৈ সি বান্দৰ হৈ দেখুৱাব জোকাৰ হৈ নাচিব আমাক সি ফুৰাবলৈ নিব বজাৰ কৰিবলৈ নিব এইবোৰ সপোন দেখিছিলোঁ আমি এইবোৰ আমি আশা কৰিছিলোঁ ডাঙৰ 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 ভুল কৰিছিলোঁ সেই ভুলৰ শাস্তিটো আজি মই পাবই লাগিব কি চাচা হাই দে গুলিয়া পাগলামি নকৰিব এনেকৈ আইন হাতত তুলি ল'ব নোৱাৰে আপুনি সঁচাই মাৰি পেলাব আমাক মাৰি পেলালে ভাল দে ভৰ্তি
এনেকৈ আৰু এই অপমান জ্বালা যন্ত্ৰণাবোৰ সহ্য কৰি কৰি আৰু মোৰ জীয়াই থাকিবলৈ ইচ্ছাই নোহোৱা হৈ গৈছে। এই কম বয়সতে বৰ ডেঞ্জাৰ গুণ্ডা এটা হৈ উঠিছে দেই। এই বিজন গুণ্ডা তাৰ সন্মুখত খাৰা হৈ আছে, তথাপি তাৰ কি দম বা। কোন বিজন গুণ্ডা? মই এই ছোৱালী দুজনীৰ মোমায়েক। কিয় সুধিলে বা? আমাৰ থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এই ঠাই এৰি নাযাব। বাপৰে বাপ, কিয়? আপোনাৰ এগেইনষ্টত কমপ্লেইন আছে। অ বঢ়িয়া, কি বুলি? এই ছোৱালী দুজনীৰ কথা মতে আপুনি হেনো সত্যপ্ৰকাশ চৌধুৰীৰ পৰিবাৰক হত্যা কৰিছে। হত্যা? কি কথা কৈছা? গালৰ পৰা মহটো মাৰিবলৈ মই কাষৰ ঘৰৰ পৰা মানুহ মাতি আনিব লাগে, আৰু মই মানুহ হত্যা কৰি চোৰে চুৰ কৰিবলৈ আহিলে চব বস্তু বাহানি বান্ধি মই চোৰৰ হাতত তুলি দিওঁ। ডকাইতে ডকাইত কৰিবলৈ আহিলে নিজে হাত ভৰি বান্ধি মই বিচনাত বহি থাকো, আৰু মই মানুহ হত্যা কৰি। এইখন দেখিছে ছাৰ, হাত কটাৰ ভয়ত আজি 7 বছৰে মই এই চুৰিখন ধাৰ কৰিব পৰা নাই ছাৰ। ঘৈণীৰ পিতন খোৱাৰ ভয়ত আজিলৈকে মই বিয়া পাতিব নোৱাৰিলো ছাৰ, আৰু মই মানুহ হত্যা কৰিম। অ ছাৰ, এই নিমাখিত মানুহটোক লকাপত ভৰাই থৈ লকাপৰ ধজিয়া উৰুৱাই নিদিব ছাৰ, প্লিজ ছাৰ। এই নিমাখিত মানুহটো লকাপত ভৰাই থৈ লকাপৰ ধজিয়া উৰুৱাই নিদিব হৰি ঔৰা। ছাৰ, আপোনাক লৈ মই শ্বিলঙলৈ ফুৰিবলৈ যাওঁ। শ্বিলঙৰ হোটেলত আমি ব্ৰইলাৰ মাংসৰে ভাত খাম। খাবনে ছাৰ? অ' ছাৰ, নে গাহৰি খাব? ছাৰ মোৰ দম দেখি পলাল চাগে। আচ্ছা আচ্ছা, ঘটনাটো কোনো দেখি থকা নাইতো? টাইমত পাব লাগে নে? লাও খোলা উৰুৱাই দিব লাগিছিল তই। নাই নাই নাই, সিহঁতৰ দৰে নিষ্ঠুৰ পৰ্যায়ত আমাৰ জোন নহয়তো, সিহঁতে পাৰে। আমাৰ জোনে কেতিয়াও হত্যাৰ দৰে জঘন্য কাম কৰিব কেতিয়াও নোৱাৰে। কিবা এটা বেলেগ চিন্তা কৰিব নোৱাৰি নে? দেওবাৰে সিহঁতৰ প্ৰগ্ৰাম আছে, চকে বজাৰে পোষ্টাৰ দেখিছো। দুজনী মানেতো পোষ্টাৰ পিন্ধিও ঘূৰি ফুৰা দেখিছে। তাতেই কিবা এটা কৰি পেলাব নোৱাৰি ৰে। আৰে মোৰ মানুহে গৈ মঞ্চৰ তলত বোমা ফিট কৰি থৈ আহিব। নাচ গান চলি থাকিব, আৰু তাৰ মাজতে ধামাকা হ'ব। লগা লগ চাপ চাফা। কিন্তু বোম ক'ত পাবি তই? আৰে কিয় 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 দেউতা, তই পাহৰি গলি নেকি? পাহৰি গলি নেকি যে কিছু বছৰ আগতে মই এই বোমা বাৰুদৰ বিজনেছ কৰি জেললৈ গৈছিল, ৰাইট? আৰু মোৰ হাতত সেই লিংকটো এতিয়াও আছে। তেন্তে সেইটোহে হ'ব। এফালে নাচ গানত মত্ত হৈ থাকিব, আৰু হঠাৎ এটা পচন্দ ধামাকা। গন্ধৰ্ব বিদ্যালয়ৰ নাচ গানেৰে ভৰপূৰ এসন্ধ্যা উপভোগ কৰিবলৈ অহা বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। যিসকল দৰ্শকে থিয় হৈ আছে তেওঁলোকৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হৈছে। খন্তেক পাছতে অনুষ্ঠান আৰম্ভ হ'ব। কাজল, আৰে কামটো হ'বনে নাই? আৰে চানা চানা, আৰে প্ৰগ্ৰাম আৰম্ভ হ'ব এতিয়া দেখোন। আৰে দেউতা, তই ইমান টেনশ্যন কিয় লৈ আছ? ইমান টেনশ্যন কিয় লৈ আছ? মোৰ মানুহে জেগাত মাল ফিটিং কৰি থৈছে তোক। নাচ গান চলি থাকিব, আৰু তাৰ মাজতে ধামাকা হ'ব। ধামাকা আৰু
তেতিয়া কিন্তু তয়ো ক'ব লাগিব দেউতা ৰিয়েলি আই এম এ বাদ বয় ইহঁতক কিন্তু ভালকৈ চিনি পাই গৈছো মামা সোণৰ চামুচ চহি চহি ডাঙৰ হৈছে ঠিকেই কিন্তু আজিলৈ ইহঁতে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতে নাজানে যে ভনীয়েকে মৰমেৰে অনা ৰাখীৰ মূল্য সোণতকৈও কম নহয় অকলে অকলে কি কৰি আছ তই বোলে মানুহবোৰৰ আগত কৈছ মাৰৰ মৃত্যুৰ পুতক নুতুলালৈকে তই বোলে চুলি নুখুৰাও এতিয়াতো এইবোৰ যে এৰ জোন অলপতো শান্ত হ তই জোন কি হৈছে তোৰ জোন মোক তুমি মাফ কৰি দিয়া দেউতা গায়কজন দেখোন এতিয়াও আহি পোৱা নাই প্ৰগ্ৰেম দেখোন আৰম্ভ কৰিব হ'লেই হাউচফুল মানুহ এতিয়া যদি এইবোৰ কথা মানুহবোৰে গম পায় কি কৰিব নোৱাৰো পাব্লিকে আমাক জোতা চেণ্ডেল দলিয়াব নহয় মই এটা কাম কৰ ভণ্টি তই মাক ভাল চিন্তা চাই বহুৱাই দিছে মোক অকণমান সুস্থিৰে ভণ্টি চিন্তা কৰিব লাগে মই কিবা এটা কৰিম ৰ ব'লা মা ব'লা বাইদেউ কি হ'ল বাইদেউ গায়কটো ফোন চুইছ ঘৰতো নাই বোলে এতিয়া কি হ'ব বাইদেউ গামছা নোহোৱাকৈ আমি নাচিম কেনেকৈ ট্ৰেকটো ৰেডি কৰা হোৱা নাই ক্ষমা খুজিম দৰ্শকৰ ওচৰত হাত জোৰ কৰি ঘোষণা কৰিম যে আজিৰ এই নৃত্য গীতৰ অনুষ্ঠান বাতিল কৰা তই কি কৈছ জোন পচন্দ কৰিছো দেউতা সিহঁতে ষ্টেজত বম ফিট কৰি থৈছে লাষ্ট হ'লে চব চাফা সিহঁত মৰিব নোৱাৰে সিহঁতক মই মৰিবলৈ দিব নোৱাৰো প্ৰকাশ চৌধুৰী আপুনি কলৈ ক'ত যাব নোৱাৰে ইউ আছে দেউতা সিহঁতৰ লগত ইউ আছে আপোনাৰ ভাইৰ অনুমান শক্তি কিন্তু মানি গৈছে দেই তেওঁ এইটো কৈছিল যে তেজৰ টান মৰম উঠলি উঠিব পাৰে নাইবা আপোনাৰ ল'ৰাৰ মগজুটো হঠাৎ ঘূৰিওতো যাব পাৰে সেইকাৰণে আপোনালোকৰ ওপৰত নজৰ ৰাখিবলৈ কৈ থৈ গৈছে মোক তোৰ হিচাপ মই পিছত কৰি আছো বৰ্তমান মোৰ সময় নাই ধন্যবাদ দৰ্শকসকল মই জানো আপোনালোকে বহুত আগ্ৰহ কৰি আজি আমাৰ এই নৃত্য গীতৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে কিন্তু মই বৰ দুখিত আজি আপোনালোকৰ সন্মুখত মই হাত জোৰ কৰি ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ যে আজিৰ এই অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাযাব সংগীত অবিহনে নৃত্য পৰিপূৰ্ণ নহয় আৰু সংগীতৰ অভাৱত আজি আমাৰ নৃত্য বিকল হৈ পৰিল ৰাইজে আমাক আপোনালোকে নহ'ব বেলি তোক মই আধৰুৱা হৈ থাকিব দিব নোৱাৰো সেইকাৰণে চাকৰি বাকৰি এৰি গুচি আহিছো তোৰ কাষলৈ তোক পৰিপূৰ্ণ কৰিবলৈ
আতৰি যা কুলে আতৰি যা দেউতা! ইলহাম! এইবোৰ কি কৰিলে আপুনি দেউতা? কি কৰিলে এইবোৰ আপুনি দেউতা? কি কৰিলে? দেউতা! দেউতা! দেউতা তুমি এনেকৈ শুই গ'লা কি হয় দেউতা! ঐ চুপ চুপ আমাৰ সব প্লেনিং বন্ধ কৰিছ তহঁতে এই চানাজন মই তোৰ মাৰকো মাৰিলো বাপেৰকো মাৰিলো আৰে বিয়া এতিয়া চালা মই তহঁত তিনিওটাকে চাফা কৰি পেলাম বে ননসেন্স ভিলেনৰ সেন্সলেস বাপে বাইদেউগেৰি দে নহলে মোৰ ধাৰ নোহোৱা চুৰিখন তোৰ ডিঙিতে ধাৰ কৰি পেলাম মাজনী ওই বাবা কোনে গো ওই বল লয়া এই তহঁতে আৰু এনেকৈ ৰৈ থাকিব নালাগে সোনকালে দেউতাৰ ওচৰলৈ বল গৈ কি লাভ সব খতম হৈ গ'ল এতিয়া কেৱল সীতা জ্বলিবলৈহে বাকী ব্রহ্মাদি করি জীব যত রাম 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 হে রাম রাম মায়া খোঁজবাজে আসয় ভূমতি যাই হেরা মায়া খোঁজবাজে আসয়
ঘুমতি যায় আহিছ যেতিয়া দেউতাৰ সেই ইচ্ছাকণ পূৰণ কৰি থৈছা দেউতাৰ আত্মাই শান্তি পাব তহঁতবোৰ বৰ ধনী মানুহ তহঁতৰ দৰে মানুহৰ ইচ্ছা আশা পূৰণ কৰাৰ ক্ষমতা আমাৰ দৰে দুখীয়া মানুহবোৰৰ নাই সেই ক্ষমতা আমাৰ তহঁতৰ এটা বস্তু মোৰ হাতত মজুত আছে সমজি ল লোকৰ বস্তু এনেকৈ ৰখি থাকিব নোৱাৰো মই যাবলৈ ওলালি যে দেউতাই চাই আছে দেখা নাই এই খালি হৈ আছে হাত দুখন দেখা নাই কমসে কম দেউতাৰ শান্তিৰ বাবেইতো পিন্ধাব পাৰ এই জধামূৰ্খ ভায়েকটো লৈ অলপ দয়া মৰম নাই নেকি তহঁতৰ মাও গুচি গ'ল দেউতাও গুচি গ'ল এতিয়া তহঁতে গুচি যাব ওলাইছ কাৰ লগত থাকিম মই এবাৰো ভাবি নাচাওঁ নহয় এবাৰো ভাবি নাচাওঁ আজি তোমাৰ আকাশখন পৰিপূৰ্ণ হ'ল দেউতা তোমাৰ জোন বেলি তৰা আজি একেলগ হ'ল এতিয়া তুমি সুখী নে দেউতা কোৱা নে দেউতা তুমি এতিয়া সুখী নে জোন বেলি তৰাৰে সপোনৰে কাহিনী শিকলিৰে বন্ধাখন ভাঙি যায় হিয়াখন চকুলোৰে কোবাল ধৰ উঠি যায় মনৰ ৰং মাথো আবেগে কিয় চিঞৰে আজীৱন